পাৰ্টীৰ স্বাৰ্থত পুলিচ মাৰ খাই কংগ্ৰেছী গুণ্ডাৰ লগত হাতে হাতে ফেফেৰি পাতি পোষ্টাৰ বেনাৰ লগাই চেয়াৰ টেবুল দাঙি চেয়াৰ টেবুল পাৰি আজি মানুহৰ ঘৰে ঘৰে ঘূৰি মানুহৰ ঘৰত মানুহক কনভেন্স কৰে বিজেপিৰ সৈতে আনি তাৰপিছত যদি নাপাওঁ সেইটো অকল মোৰ দুৰ্ভাগ্য বুলি মই নাভাবোঁ। তাৰমানে আপুনি মাধ্যৰ মানুহ দক মাধ্যৰ আপুনি আগতে আহিব লাগিছিল, কিন্তু এইবাৰ আপোনাক নেদাওঁ, লাগি থাকক, অহাবাদ দিম দক। আমিতো 24/7 আমাৰ ল'ৰা ছোৱালী গোটেই জীৱন চাব লাগে, জন্ম দিয়াৰ পৰা বিয়া দিয়াৰ পিছতো আকৌ চাব লাগে, হয় নে নহয়? বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী প্ৰসংগ কৰ্মই কৈছোঁ, আৰু সেইখিনি সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কটনৰ জেনেৰেল ছেক্ৰেটাৰী। কাৰণ ছাত্ৰ সন্থাৰ পৰা কংগ্ৰেছ এবাৰ হ'বই নোৱাৰে। বাপৰে বাপ, গাড়ী লৈ আমি যদি এটা গাঁৱৰ ভিতৰত সোমাই যাওঁ ওলাই আহিব নোৱাৰোঁ, কাৰণ মাজ ৰাস্তাতে হয় বালি, নহ'লে গিটি, নহ'লে শিল, নহ'লে এই মাটি পেলাই থৈ দিয়ে। নেক্সট সভাখনত যাব নোৱাৰোঁ। তাৰপিছত বেলচা কোদাল চব গাড়ীত ৰাখা কৰিলোঁ। তাৰমানে গাড়ীখন গাঁৱৰ ভিতৰত সোমালে ওলাব নোৱাৰোঁ মানে হৈ গ'ল। আৰু তাৰপিছত ভৰলু নদীত মানে লাখ লাখ প্লাষ্টিক বটল একদম ভৰি জমা হৈছে। কি চৰকাৰে পেলাইছে নেকি? চিফ মিনিষ্টাৰৰ চোতালত বাইস্কোপ ওলাইছিল, আমি চাইছিলোঁ সৰুতে। এই বিধানসভাৰ মজিয়াত টিঘিল গিলাই ঘূৰিছিলোঁ, কিন্তু আজি বিধায়কে ঘূৰিব পৰা নাই, সোমাব পৰা নাই। তাৰ কাৰণে মই নিজকে দুৰ্ভাগ্য বুলি ৰেল লাইন উঠি যাব, নহ'লে বোলে মই দাড়ি নুখুৰাম জীৱনত। ৰেল লাইনো মানে নুঠিলে দাড়িওতো ট্ৰিম বা কিবা কৰি আছে, নহ'লেতো দাড়ি 20 বছৰত মাটিত চুচৰি গ'ল হয়। জোতা দাঙি টিকেট এটা পাব, আৰু ৰাইজে যেতিয়া দিব তেওঁ জানে যে মোক দিয়া নাই, সেই টিকেট প্ৰতীকটোক দিছে, তেওঁ কিয় কাম কৰিব? ভোটাৰ হিচাপে মোৰ ভোটটো ইমান শক্তিশালী যে মই এজন মানুহক ৰাস্তাৰ পৰা তুলি মই MLA মন্ত্ৰী বনাব পাৰোঁ। সেই দুপৰীয়া সময় যিমান মাইকী মানুহ, বুঢ়ী মানুহ, বাচ্চা মানুহ একেলগে বাছৰ পৰা হুৰ মোৰ ক'তো সোমাই গৈছে। তাৰপিছত আৰু মানে আমাৰ এই নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী এনেকুৱা ফায়াৰ হৈ গ'ল, কিয় চলা নাই। মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জন্ম বছৰটো একে নহয়, মাহটো পৰ্যন্ত মোৰ একে। মই তেওঁৰ লগত কম্পেয়াৰ কৰিবৰ কাৰণে কোৱা নাই, কিন্তু আমাৰো মন যায় নহয়। এটা ৰাস্তাতে আছোঁ, এটাতে কৰি আছোঁ, ছেক্ৰিফাইচ কৰিছোঁ, কষ্ট কৰিছোঁ, জীৱন যাপন দিছোঁ। তাৰপিছত আমাৰো বিধানসভাৰ মজিয়াত সোমাব মন যায়তো, ৰাইজৰ সেৱা কৰিব কেনেকেনো কৰে। 100% আশাবাদী, আগুৱাই যামেই, বিধায়ক হ'মেই। আৰু যদি বিধায়ক নহওঁ আৰু বাছ, তেতিয়াহে মোৰ ভাগৰ লাগিব, আৰু একদম ৰাজহুৱা কামৰ পৰা মই নিজকে বাদ দিম। নমস্কাৰ, জেন টক্সৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী সমাজকৰ্মী, ৰাজনীতিবিদ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ। ভালে আছে? একদম নিৰ্বাচনৰ সময়, ৰাইজৰ মাজত ঘূৰি আছোঁ, আৰু যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। মনটো সেইকাৰণে ভাল, সেইকাৰণে স্পষ্টভাৱে ভাল হয়। মই কাহিলীপাৰাতে থাকোঁ। মই শেহতীয়াকৈ এখন পোষ্টাৰ দেখিছিলোঁ, সেউজ কিবা বাতাবৰণ আৰু কিবা ড্ৰাগছ বিৰোধী তেনেকুৱা ধৰণে। চ' সেই আল্টিমেটলি সমাজ সেৱা সেইবোৰ। চ' সমাজ সেৱাৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত? বা এইটো একেবাৰে সৰু অৱস্থাৰ পৰা, আৰু যদি সেইটো কেতিয়াৰ পৰা মোৰ গাত আহিল নাজানো, তেতিয়াহ'লে এটাই ক'ব লাগিব, আপুনি কাহিলীপাৰাৰ হয়, ইয়াৰে গণেশগুৰিত এখন বিখ্যাত স্কুল এখন আছে, পুৰণা গোপাল বৰুৱা হাইস্কুল। আৰু সেই গোপাল বৰুৱা হাইস্কুলৰ জন্মদাতা যিসকলে মিলি জন্ম দিছিল, প্ৰতিষ্ঠা কৰিছিল, সেই প্ৰতিষ্ঠাপকসকলৰ মোৰ দেউতা এগৰাকী অন্যতম, স্বৰ্গীয় দীনেনাথ দাস। তেখেত আনকি প্ৰতিষ্ঠাপক প্ৰথম কমিটিখনৰ সাধাৰণ সম্পাদকৰ পদতো আছিল। আৰু আমাক সৰুতে কৈছিল যে বশিষ্ঠৰ পৰা তেওঁলোকে, তেতিয়া বশিষ্ঠখন জংঘল, বশিষ্ঠৰ পৰা তেওঁলোকে বাঁহ আনিছিল, বাঁহ আনি কান্ধত আনি স্কুলখন বনাইছিল। আৰু তেওঁ সৰুতে কৈছিল, আমি যেতিয়া সৰু, কাৰণ বহুত বেছি দিন নাপালোঁ, মই ক্লাছ 6ত তেখেত ঢুকাইছিল মোৰ দেউতা। তেখেতে কৈছিল যেতিয়া মানে তেওঁলোকে কামৰূপ একাডেমীত পঢ়ে, কাৰণ ইপিনে কোনো স্কুলেই নাই, চাইকেল লৈ যায়, আৰু লগৰ যিকেইজন মানে চাইকেল নাই, তেওঁলোকে সেইকাৰণে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। আৰু তেতিয়াৰ পৰাই দেউতাই মানে কৈছিল যে মই চাইকেলখন মাৰি মাৰি গৈ থাকোঁতে ভাবোঁ যে আমাক ইপিনে এখন শিক্ষানুষ্ঠান লাগে। আৰু তেওঁৰ সেই সমসাময়িক সেইসকল মানুহৰ লগত আলোচনা কৰি, কিছু মহামানৱৰ লগত আলোচনা কৰি এই স্কুলখন প্ৰতিষ্ঠা কৰিছিল।
আৰু দেউতা সৰুতে ঢুকাই থাকিল। তাৰপিছত চাগে সেই দেউতাৰ কথা বা দেউতাৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা, সমাজক সেৱা কৰা, সেইটো মোৰ তেখেতৰ পৰা আহিল চাগে। আৰু মই প্ৰথমে ক'ব বিচাৰোঁ যে মই ৰাজনৈতিক দলৰ প্ৰায় 35 বছৰৰ এজন সদস্য, কিন্তু মই নিজকে পলিটিচিয়ান হিচাপে নাভাবোঁ। কাৰণ পলিটিচিয়ানৰ কিছুমান বিশেষ গুণ থাকে, যি বিশেষ গুণবিলাক মই জানো, ডিপ্ল'মেটিকেলি সেইবিলাক মই পাৰ কৰিব পাৰোঁ, মই নাজানা নহয়। কিন্তু মই একদম চিম্পল থাকি ভাল পাওঁ, সমাজৰ সেৱা কৰি ভাল পাওঁ। সেই ডিপ্ল'মেটিকেলি তাৰমানে কথা মেনুপুলেট কৰি, কাম মেনুপুলেট কৰি, কোনোবা এজনৰ লিডাৰ এজনক মানে কনভেন্স কৰাবৰ কাৰণে সেনেকুৱা পথ ল'ব পৰা মানুহ, এনেকুৱা নহয় যে কেপাচিটি নাই, কিন্তু নকৰোঁ মই স্পষ্টভাৱে আগুৱাই যোৱা মানুহ, সঁচাক সঁচা কোৱা, মিছাক মিছা কৈ। তাৰ বাবে আজিলৈ সফলো হোৱা নাই চাগে। কাৰণ মই আপুনি কাহিলী পাৰ্ট বুলি কোৱাৰ লগে লগে মই আপোনাক স্পষ্টভাৱে এটা কথা ক'ম যে আজি যিসকলে ভাবি আছে আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম বুলি, সেইসকলৰ বেছিভাগ মানুহ, বহুতেই বিচাৰিছে, বেছিভাগ মানুহ চিনিয়ে নাপায় তাৰমানে। কিন্তু ইয়াত এতিয়া বৰ্তমানৰ বিধায়ক, তেওঁ AGP দিনৰ পৰা ইয়াত বিধায়ক হৈছে, মাজতে 3বাৰ কণ্টিনিউ হাৰিছে, আকৌ আমাৰ বিজেপি দলত আহিল, বিজেপি দলত 2বাৰ হ'ল। তেওঁৰ বাহিৰে এজনৰ নাম আছে, আৰু সেইজনে হ'ল জয়ন্ত কুমাৰ দাস। আৰু এই ৰাইজৰ মাজত ঘূৰিছোঁ, আৰু সেইকাৰণে ধৰক আজি গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত আমিনো কি কৰিছোঁ। মই বেয়া পাওঁ যে আমাৰ এই গছৰ যিটো দিৱসৰ দিনা আমাৰ যে কি বৃক্ষৰোপণ এটা দিৱস আছে নহয়, কি এই দিৱসৰ নামটো আমাৰ দিছপুৰ প্লেছ ক্লাবতে, তাৰমানে সেইদিনাখন ফেচবুকত দিবৰ কাৰণে বহুত মানুহ আহে, বিশ্ব পৰিৱেশ দিৱস। কেতিয়াবা ঘপকৈ কথাবিলাক নাহে। এতিয়া বিশ্ব পৰিৱেশ দিৱসত মই এবাৰ মোক প্ৰেছ ক্লাবত মাতিলে, মই আহোঁতে অলপ দেৰি হ'ল, কমেও 20ডালমান তাৰমানে গছৰ পুলি পৰি আছে। মই তেতিয়া সুধিলোঁ এইবিলাক কি কৈছে জানেনে? এই যিমানবিলাক তাৰ মোৰ আগতে আহিছে, তাৰমানে অকল গছপুলিডাল হাতত লৈছে, ফেচবুকত দিবৰ কাৰণে লৈ বাছ তাতে উঠি গুচি গৈছে। সেনেকুৱা ধৰণৰ কামবিলাক ভাল কাম নহয়। তাৰমানে আমি দেখাবৰ কাৰণে কাম কৰিব নালাগে। মই কিবা এটা কাম কৰিম, সমাজৰ সঁচাই উপকাৰ হওক। এই গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত মই একেলগে এক্সপাৰ্টৰ লগত কথা পাতিছিলোঁ। মোৰ এক্সপাৰ্ট এজন সৈনিক স্কুল গোৱালপাৰা পাছ আউট, তাৰপিছত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ওলোৱা, কিন্তু মোৰ ভাইটিৰ লগত সৈনিক স্কুলৰ পৰা মোক তাৰমানে ক'লে যে দাদা এটা কাম কৰক, মই যিহেতু এতিয়া নহয়, মই বহুত বছৰ আগৰ পৰাই মই এজন বিধায়ক হোৱাৰ সপোন, এটা কাম কৰক দাদা, 2টা কাম হওক, যে গছডালে অক্সিজেনো দিয়ক, আৰু এনেকুৱা মূল্যৱান হওক যাতে গছডাল মেচিয়ৰ হোৱাৰ পিছত সেই জেগাটো যোনে ব্যৱহাৰ কৰে তেওঁ বহুত টকা পাওক। তেওঁ বোলে ভাল কথা, কেনেকুৱা? মোক কৈছে চন্দন গছ লগাওক। তাৰপিছত কৈছে চন্দন গছ অকলে নোৱাৰে, চন্দন গছৰ কেপাচিটি অনলি 40%, নিজে ৰুটটোৰ পৰা খাদ্য লোৱাৰ কাৰণে, বাকী 60% ছাপৰ্টিং গছ এডাল লাগে। মই এইটো কি হ'ব? তেতিয়া অগৰু দিয়ক 8 ফুটৰ দূৰত। প্ৰথম যেতিয়া পুতিব তাত বন ঘাঁহ এনেকুৱা গুৰিত দি দিব, যাতে আৰম্ভণি ছাপৰ্টিং, আৰু কেয়াৰ ল'ব লাগিব, বাচ্চাক কেয়াৰ লোৱাৰ নিচিনা 6 মাহমান কেয়াৰ ল'ব লাগিব। তেহে মই 25,000ডাল লগাইছোঁ, 25,000ডাল। দুৰ্ভাগ্য কি জানে, য'ত লগালোঁ তাতে 2-4টা জেগাৰ বাহিৰে তাৰমানে চবেই ভাবিলে যে নিজে নিজে হ'ব। নিজৰ ল'ৰা ছোৱালীক কিন্তু বহুত মৰম কৰে, সেইটো দায়িত্বও যে মোৰ ল'ৰাজন ভাল হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, ডক্টৰ হ'ব লাগে, IAS হ'ব লাগে, SCS হ'ব লাগে। তাৰ কাৰণে প্ৰতিপালন, বাপেকে অফিচত গ'লেও অফিচৰ পৰা আহি ভাগৰি জগৰি আকৌ মানে লৈ যায়, দিনত মাকে চায়। কিন্তু এই গছপুলিডাল অকণমান আমাৰ ল'ৰা ছোৱালী গোটেই জীৱন চাব লাগে, জন্ম দিয়াৰ পৰা বিয়া দিয়াৰ পিছতো আকৌ চাব লাগে, হয়নে নহয়? সঁচা কথা হয়নে? বিয়া দিয়াৰ পিছত ছোৱালীজনীৰ লগত ভালে আছে নে, ল'ৰাটো ভালে আছে নাই, মানে মাক বাপেকে যেতিয়ালৈ মানে চকু নুমুজে তেতিয়ালৈ প্ৰত্যেক জেগাক চাই থাকিব, সন্তানক চাই থাকিব লাগে। কিন্তু গছডালক মাত্ৰ 6 মাহ চাব লাগে। মোৰ লাখ লাখ টকা গ'ল। মই যিটো মনেৰে ওলাই কৰিলোঁ, মই গোটেই দিছপুৰ সমষ্টি তেতিয়া বহুত ডাঙৰ আছিল, একদম জাগিৰোডৰ কাঁহীকুছিলৈ সীমা, তাৰমানে এই নৰতাপৰ পৰা আৰম্ভ কৰি চন্দ্ৰপুৰৰ পৰা আৰম্ভ কৰি পানীখাইটিৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলত মই লগাইছোঁ। কিন্তু অকল প্ৰতিপালন নকৰাৰ কাৰণে, আৰু কাৰণ চন্দনটো মই কৈছোঁ 40% কেপাচিটি, তাত প্ৰতিপালন লাগে, বাচ্চাক কেয়াৰ লোৱাৰ নিচিনা লাগে। এটা বাচ্চা আমাৰ আজিকালি পেপাৰে পত্ৰই বহুতে আমি নিউজ পাওঁ যে যেতিয়াই ডাঙৰ হ'ল, ল'ৰা হ'ল, ক'ত বিদেশত গুচি গ'ল, আমেৰিকাত গ'ল, অষ্ট্ৰেলিয়াত থাকে, বাপেক ঢুকালে, এসপ্তাহলৈ আহিব নোৱাৰে, নাহে, শ্ৰাদ্ধ কোনোমতে শেষ কৰি পিছদিনাই গুচি যায়।
তে কাক প্ৰতিপালন কৰি তাৰ কি ৰিজাল্ট পালে? কিন্তু সেই গছডাল এনেকুৱা বিপদৰ বন্ধু, সি যেতিয়াই ডাঙৰ হ'ব সি অক্সিজেন দি থাকিব, গ্ল'বেল ৱাৰ্মিঙৰ নেচাৰেলি সি ফাইট কৰিব। আনহাতে মই যদি দুখীয়া মানুহ, মই এইটোৱে বুজাইছিলোঁ এৱাৰনেছত যে আপোনালোকে 10ডাল নিজৰ বাৰীত লগাওক না। আপোনাৰ ছোৱালীজনী যদি এতিয়া যদি সৰু, যেতিয়া ছোৱালীজনী হায়াৰ এডুকেশ্যনৰ সময়ত গছডাল মেচিয়ৰ্ড হ'ব, আপুনি কাকো হাত পাতিব নালাগে। ল'ৰাটো বোলে ইঞ্জিনিয়াৰিঙত ইমান লাখ লাগে, গছডালে আপোনাৰ সম্পদ হ'ব। বা ছোৱালীজনীক বিয়া দিব লগা হ'ল, আপুনি যেতিয়া গছডাল ৰুইছে তেতিয়া ছোৱালীজনী 10 বছৰ 25 বছৰত ছোৱালীজনী বিয়া দিব হ'ল, মাটি বন্ধকত দিব নে বিক্ৰী কৰিব? তে এই কথাবিলাকত মানুহখিনিও সজাগ হ'ব লাগিব। আৰু সেইবিলাক কাম কৰিছোঁ। আপুনি মোক যদি ফেচবুকত ফ'ল' কৰে তেতিয়াহ'লে দেখিব যে ক'ভিডৰ যি মহামাৰী সেই সময়ত প্ৰতিটো অঞ্চলত, তাৰমানে আপুনি খবৰ লগ গম পাব, প্ৰতিটো অঞ্চলত প্ৰতিটো দুখীয়া পৰিয়ালৰ লগত থাকিব পৰাকৈ মই সৰব হৈ আছিলোঁ আৰু তেওঁলোকক সহায় কৰিছিলোঁ। এইবাৰো মই যিহেতু মই আকৌ সেই এক্সপাৰ্টৰ লগত বহিলোঁ যে ভাই আমাৰ মানুহখিনিতো ল'ৰা ছোৱালীকহে মৰম কৰে, গছক মৰম নকৰে। মইতো ফেইল হ'লোঁ এইটোত, মোৰ বহুত টকা এনেই গ'ল। আৰু মানুহখিনি ভাবিছে চাগে পাৰ্টীৰ কৰ পইচা নেকি, বা মোৰতো নিজৰ ব্যক্তিগত ইনকামৰ টকা এয়া, কাৰণ মই ভাল পাওঁ সেইকাৰণে মই এনেকৈ খৰচ কৰিছোঁ। তেওঁ ক'লে এটা কাম কৰক দাদা, গুৱাহাটীততো অলপ য'তে ত'তে পানীও হয়, এইবাৰ এডাল দামী গছ কিন্তু 2-4 দিন 5 দিন যদি পানীও থাকে নমৰে। বোলো কি গছ ভাই? কৈছে মেহাগনি। বোলো মেহাগনিটো কি বস্তু বুজি পোৱা নাই। কৈছে যে আপোনাৰ একদম যিটো আমাৰ অসমীয়াত তিতাচপ বুলি কয়, ছেম মানে খুব মানে তাত থাকে, আৰু যিমান ইনষ্ট্ৰুমেণ্ট হয় চব সেইডাল গছৰ পৰা হয়। বিৰাট ভেলুবল গছ, আৰু 10 পৰা 12 বছৰৰ ভিতৰত হয়। বোলো এইটো বঢ়িয়া, ঠিক আছে, নমৰেও যদি, মৰ্টেলিটিৰ হাৰ যদি কম আৰু অলপ কম তদাৰকত কৰিলে যদি হয়, তে 10,000ডালৰ মই লক্ষ্যৰে মই সেই আপুনি দেখা বেনাৰখন লৈছিলোঁ। এই বছৰৰ মোৰ লক্ষ্য 10,000। কিন্তু দুৰ্ভাগ্যবশতঃ 10,000 কমপ্লিট নহ'ল, প্ৰায় 7,500 মান হ'ল। তাৰপিছতে আমাৰ অসমৰ কাৰণে অনাকাংক্ষিত এটা দুৰ্ভাগ্য আহিল। সেইটো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ পিছততো জানেই নহয়, এটা পৰিৱেশ নাই, মন বেয়া, 1 মাহ 1.5 মাহলৈতো চব মানুহ গোটেই হাহাকাৰ থাকি গ'ল। এতিয়া কথা হ'ল কি, মই এতিয়া আকৌ দেখাবৰ কাৰণে ৰুব পাৰোঁ, কিন্তু এইটো সময় নহয়, এইটো ৰাইট টাইম। মানে মই আপোনাক ক'ব বিচাৰিম যে চাওক, যেতিয়া মানুহ নিৰ্বাচন আহে, নিৰ্বাচনৰ আগত যোনে নেকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবে, প্ৰত্যেকেই কিবা কিবি ভাল কাম কৰে, সমাজ সেৱা কৰে। চ' আপুনি মানে ক'ব বিচাৰিছে যে আপুনি ব্যতিক্ৰম, আপুনি যেতিয়া 21 চনত আপোনাৰ নিৰ্বাচন আছিলে, 21 চনত সেই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা নাই কৰা, কিন্তু তাৰ পূৰ্বে আপুনি ক'ভিডত সহায় কৰিছে মানুহক? কৰিছোঁ মই। আচ্ছা, তাৰ পূৰ্বে মই ক'লোঁ না, আপুনি জাষ্ট ফেচবুকত যদি যায়, মোৰ মই আচলতে অলপমান জানো, মই সেইকাৰণে আপোনাৰ প্ৰথমতে নামটো আগত সমাজ সেৱক, সেইকাৰণে তাতে মানে আপুনি যদি যায় একদম ফটোইটো ক'ব, তাত কোনটো অঞ্চলত আছে লিখা আছে। আপোনাৰ কাৰোবাক লগাই দিব লাগিব, নহ'লে গোটেই ৰাতি যাব, ইমানেই মই মানুহৰ তাত গৈছোঁ। সেই কথাটোত মোৰ সন্মুখত নিৰ্বাচন আছে বুলি মই কোনো কাম কৰা নাছিলোঁ। আৰু এতিয়া মই আপোনাক এইমাত্ৰ কি ক'লোঁ যে এতিয়া বাকী 2,500 ৰুব পাৰোঁ, মই 2,500ডাল ৰুব যোৱালৈ অন্ততঃ মানুহখিনি অৰ্গেনাইজ হ'ব, গছপুলিকেইডাল ৰুই লৈ আহিম। কিন্তু এতিয়া সময়ে নহয়, কিন্তু মানুহে ভাবিব যে আপুনি নিৰ্বাচনৰ কাৰণে কৰি আছে, মই এতিয়া সেইকাৰণে বন্ধ কৰি দিছোঁ। মোক এটা বাহানা এটা বুলি ল'ব পাৰোঁ না, বাকী 2,500 ল'লোঁ, এখন গাঁৱত গ'লোঁ বা এটা আমাৰ চুবাত গ'লোঁ, এটা নামঘৰত গ'লোঁ, মানুহখিনিও আহিব আগুৱাই, মই 2টা ভাষণ মাৰিলোঁ, গছডাল পুতি আহিলোঁ, গছডাল বাচে নাবাচে কথা নাই। কিন্তু এতিয়া হ'ল যিকোনো গছৰ পুলিক তাৰমানে নেচাৰেল পানীটো লাগিবই, তাৰমানে আৰ্টিফিচিয়েল পানীৰে প্ৰথম গছপুলিডালক জীয়াব নোৱাৰে। তো সেইকাৰণে মই অনৰ্থক এটা কিয় কাম কৰোঁ, তো সেইকাৰণে মই কৰা নাই। আৰু মই এইবাৰ 10,000 লক্ষ্য লৈছিলোঁ, 7,500 বা 7,200-300 এনেকৈ কিবা হ'ব, তাৰ বাহিৰে বাকীখিনি আৰু অহাব। তেতিয়া তাৰ মাজতে এজনে ছাজেশ্যন দিলে ফেচবুকতে, দাদা আমাৰ গুৱাহাটী বহুত প্ৰদূষণ হৈছে, আপুনিতো গছপুলি লগাই থাকে, গুৱাহাটীক নিম নগৰী হিচাপে নকৰে কিয়? বোলো ভাল কথা। তো অহাবাৰ মোৰ চেলেঞ্জ থাকিব, মই MLA হওঁ নহওঁ, কিন্তু অহাবাৰ নিম বুলি লগাম, য'ত যোনে যিমান কয় মই সেইবিলাকত আছোঁ, খোলা অন্তৰেৰে কাম কৰা। বুজি পাইছোঁ। গতিকে আপুনি 30 বছৰ ধৰি আপুনি বিজেপিত আছে? 30 নহয়, 35 হ'ব, কাৰণ 90 চনৰ পৰা বিজেপিৰ লগত সংস্পৰ্শত থকা মানুহ। অ'কে, 35 বছৰ। এই 35 বছৰ ধৰি আপুনি বিজেপি দলৰ সৈতে আপুনি জড়িত হৈ আছে এজন সক্ৰিয় নেতা হিচাপে। গতিকে চাওক, যেতিয়া আপুনি বিজেপিত প্ৰথমতে আছিলে, সেইখিনি সময়ত অসমত বিজেপিৰ পৰিৱেশ নাছিলে, কংগ্ৰেছ বা জাতীয়তাবাদী দল তেনেকৈ আছিলে পৰিৱেশটো। আৰু সেইখিনি সময়ৰ পৰা আজিৰ এই সময়লৈকে বহুত উত্থান পতন গ'ল দলৰ মাজত। কিন্তু সেই যে উত্থান পতনৰ সময়বোৰ, কংগ্ৰেছৰ সময়, AJPৰ সময়, সেই সময়বোৰত আপুনি যেতিয়া দল কৰি আছিলে বিজেপি, কেতিয়াবা মনলৈ অহা নাছিল নে যে মই দল ত্যাগ কৰোঁ,
মই ৰুলিং পাৰ্টিত গুচি যাওঁ? চাওক, এটা খুব ভাল প্ৰশ্ন এটা। আচলতে বিজেপিত কিয় আহিলোঁ? 90 চনৰ পৰা যেতিয়া কংগ্ৰেছৰ মানে ৰাজপথত গুণ্ডামি, দাদাগিৰি, সেইখিনি সময়ত আমি কলেজীয়া ছাত্ৰ, আমিও যেতিয়া মুখামুখি ফেফুৰি পাতি উঠোঁ, সেই সময়খিনিত বিজেপিৰ প্ৰতি কিয় আহিলোঁ? আৰু আপোনাক এষাৰ মাজতে কথাষাৰ কওঁ, মই তেতিয়া বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী, প্ৰসংগক্ৰমে কৈছোঁ, আৰু সেইখিনি সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কটনৰ জেনেৰেল ছেক্ৰেটাৰী, আমাৰ দলৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰ্যৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু আমাক হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই বেলেগে বেলেগে আমাক একেটা দিনত মাতিছিল, বুজিলে? হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই মাতিছিল, বেলেগে বেলেগে মোৰ লগত 1 ঘণ্টা বহিছে, বাকীকেইজনৰ লগত কিমান দেৰি বহিছে মই গম নাপাওঁ, কাৰণ মই দেখা কৰি ওলাই আহোঁতে আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দেখা পালোঁ, তাৰপিছত তেওঁ সোমাল, মই ওলাই গুচি আহিলোঁ। তে মই সেই সময়তে যদি আদৰ্শ বোলা বস্তুটো সিদ্ধান্তত যদি অটল নহ'লোহেঁতেন, মই বিলীন হৈ গ'লো হয়। আৰু সেই সময়ত যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে যি মানসিকতাটো আছিল, আৰু এটা ডাঙৰ ষড়যন্ত্ৰ হৈছিল অসমীয়া সমাজখনৰ প্ৰতি, আন্দোলনটোৰ প্ৰতি, আৰু সেইটো লেফ্ট পাৰ্টি যিমান আছিল, তেওঁলোকে সেইটো বাংলাদেশী বিদেশী খেদা আন্দোলনটোক বঙালী খেদা আন্দোলন নাম দি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত অসমীয়াক ষড়যন্ত্ৰ কৰি মাৰাৰ এটা পাৰি লৈছিল, অকলশৰীয়া কৰাৰ। আৰু সেই সময়ত মই যাক মানে দেৱতুল্য বুলি মানুহ যিকেইগৰাকীক, সেইগৰাকী হ'ল অটল বিহাৰী বাজপেয়ীদেৱ, আমাৰ লালকৃষ্ণ আদৱানীদেৱ, যশৱন্ত সিংহা, তেখেতসকলে আহি এই অসম আন্দোলনক পূৰ্ণ সমৰ্থন কৰিছিল, আৰু লগতে গাঁৱে গাঁৱে ঘূৰিছিল আৰু টীম বনাই ভাৰতবৰ্ষৰ অন্য ৰাজ্যত যে অসমীয়াই অস্তিত্বৰহে এটা আন্দোলন কৰিছে, অস্তিত্ব ৰক্ষাৰ আন্দোলন, এয়া কোনো বঙালী খেদা আন্দোলন নহয়, এই কথাটো বুজাইছিল। আৰু তেতিয়াই মনত ভাবিছোঁ যে যিটো দলৰ নেতাই অসম আৰু অসমীয়াৰ লগত থিয় দিছে, এই দলটোৱে নিশ্চিতভাৱে অসমীয়াক আৰু অসমীয়াক কেতিয়াও বিপদত পৰিব নিদিব। আৰু সেইকাৰণে তেতিয়াই এটা আদৰ্শ বুকুত লৈ আহিছোঁ। আমি যদি আগুৱাই নাহোঁতে কোন আহিব? সেইকাৰণে কথা যে এটা আদৰ্শ বুকুত লৈ, যিটো সময়ত আমি গাড়ীখনত যদি 4জন মানুহ যাওঁ ক'ৰবাত এখন সভাত, তাত 2জন মানুহ ৰখি থাকে। তাৰপিছত তেওঁলোকক যেতিয়া সুধোঁ কি হ'ল, বোলে মানুহে ওলাই নাহে, তে বলচোন ইয়াৰে মুখীয়া কোন আছে, কোন মুৰব্বী আছে, ব'লে যাওঁ। 1-2 ঘণ্টা তাত ঘূৰোঁ, মানুহৰ ঘৰে ঘৰে যাওঁ, 10 ঘৰৰ ভিতৰত এঘৰো কেতিয়াবা নোলায়। তে সেনেকুৱাকৈ আমি বিজেপি কৰা। তে সেইকাৰণে এতিয়া আমি এটা আদৰ্শক লৈ আপোচ নকৰি অসমীয়া জাতীয় চেতনাৰ সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত সংযোগ হৈছিলোঁ। আৰু সেইটো কথা হ'ল যে সম্পূৰ্ণ জাতীয়তাবাদী মানুহ, আৰু মোৰ কথা মই অসমীয়া, মোৰ কথা মই চিন্তা নকৰিম, মোৰ ৰাজ্যৰ কথা মই চিন্তা নকৰিম, মোৰ মাতৃভাষাৰ কথা মই চিন্তা নকৰিম, তে কোনে ক'ব? সঁচা কথা। আৰু সেইকাৰণে আমাৰ সুৰক্ষাৰ কাৰণে ৰাষ্ট্ৰপতিৰ ধাৰণাটোত আমি বিলীন হৈছিলোঁ। আৰু মই যিটো ধাৰণা বিলীন হৈছিলোঁ, সেইখিনি সময়ত ইমান সৰু ল'ৰা এটাৰ কথা যে ইমান ডাঙৰ এজন মানুহৰ ভাষণত মই পাম, সেইটো মই পাইছিলোঁ। আৰু সেইজন হ'ল আমাৰ পিতামহ আদৱানীদেৱ। আমাৰ মুম্বাইত 3 দিনীয়া এটা যুৱ মৰ্চাৰ কৰ্মশালা এখন হৈছিল, ৰাতি থকাকৈ, য'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিনে ৰাতি আমাৰ লগতে আছে। বাকী কেইগৰাকী নেতা আহিছে, এটা মানে ক্লাছ বুলি কয়, ছেশ্যন বুলি কয়, লৈছিল। তেখেতে কৈছিল যে প্ৰথমটো নিজৰ পৰিয়ালটো, তই নিজৰ ভৰিৰ ওপৰত থিয় হ। যোনে বেলেগৰ বাৰ্ডেন হয়, সি আৰু বেলেগক কি সহায় কৰিব? প্ৰথম নিজৰ পৰিয়াল, তাৰপিছত নিজৰ চুবা, তাৰপিছত নিজৰ গাঁও, তাৰপিছত নিজৰ ৰাজ্য, তাৰপিছত দিল্লী অৰ্থাৎ ৰাষ্ট্ৰ। তো মই তেতিয়া অবাক হৈ মই ভাবি আছোঁ, আৰে মই ইমান কম বয়সতে ভাবি থকা কথাখিনি ইমান ডাঙৰ এজন নেতাই কৈছে। আৰু মই তাৰপিছততো আৰু উৎসাহে পালোঁ। তাৰপিছত আৰু আমাৰ যিটো আগতে কৈ ট্ৰাকত হনুমান গিয়াৰ, আকৌ হনুমান গিয়াৰ লগাই দিলোঁ, দি ইয়াতে কংগ্ৰেছৰ দপদপনিৰ মাজত কোনো চিন্তা নকৰি দিনে ৰাতি এক কৰি আজি বিজেপি সেইকাৰণে আমাৰ আহিছে। আমাৰ নিচিনা যি লাখ লাখ কাৰ্যকৰ্তা আছিল, সেইসকলৰ কাৰণে আজি বিজেপি আজি দিল্লী, দিছপুৰ বা পঞ্চায়তত আজি এনেকুৱা ধৰণৰ চৰকাৰ কৰিব পাৰিছে। মানুহবিলাকে কিন্তু স্পষ্টভাৱে কৈছে যে আপোনাক তাৰে ভাষাত কওঁ, আৰু মই ভাল লাগে সেই ডাইলগটো, মোৰ গোটেই জীৱনত নাপাহৰোঁ, আপুনি মাধ্যৰ মানুহ দক, মাধ্যৰ আপুনি আগতে আহিব লাগিছিল, কিন্তু এইবাৰ আপোনাক নেদাওঁ, লাগি থাকক, অহাবাৰ দিম দক।
মোৰ সেই মানুহজনৰ সেই চিনটো আৰু সেই চিনটোত তাৰমানে এনেকৈ চাধা মাৰি মুখতে কৈছে আপোনাক ভোট নেদাওঁ দক সেই মানুহজনৰ এই কথাটো এতিয়াও কিন্তু মানুহে বিৰাট মৰম কৰিছিল। তাৰপিছত গোটেই সমষ্টিৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ চামঘৰ মানে মোৰ তাত অহা আৰম্ভ কৰিলে। মই সকলোকে হাতযোৰ কৰিলোঁ যে আপোনালোকে নাহিব, কাৰণ মোক দলে যদি চিনচিয়াৰলি কয় জালুকবাৰীত লাগ, মই জালুকবাৰীত লাগি থাকিব পাৰোঁ। বুজি পাইছোঁ। মই মোৰ টকা নহ'ব পাৰে, মই খোজকাঢ়ি হ'লেও লাগি থাকিম, মোৰ শাৰীৰিক শক্তি আৰু মনৰ শক্তি বহুত আছে, নহ'লে চাইকেল মাৰি ঘূৰি থাকিম অসুবিধা নাই। কিন্তু মোৰ দলৰ পৰা সেইটো ছিগনেল নাই। এইবাৰ এটা পৰিৱেশত মোক খেলিব দিছে, আপোনালোক মোৰ পিছত লাগি থাকিব, পিছত আপোনালোকৰ তাত অসুবিধা হ'ব। এতিয়া মই কাৰণে নিজে মানা কৰা আৰম্ভ কৰিলোঁ মানুহবিলাকক, নহ'লে বিহু হওক কিবা হওক বিচাৰি আহে। এতিয়া সেয়া এটা কাহিনী যে 2006ত যিজন মানুহক আটাইতকৈ শক্তিশালী এজন প্ৰাৰ্থীৰ বিৰুদ্ধে শক্তিশালী বিজেপি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল, তাৰপিছত দুটা টাৰ্ম অৰ্থাৎ 10 বছৰ মই কি কয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছোঁ। এইটো দুৰ্ভাগ্যজনক অকল মোৰ কাৰণে নহয়। আৰু সুদীৰ্ঘ 20টা বছৰৰ পিছত আপুনি পুনৰ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ আপুনি প্ৰত্যেকবাৰে কি হ'ল, আপোনাক আৰু এটা কাহিনী কওঁ। যাওক 2001 মই প্ৰথম আবেদন কৰিছোঁ 2001ত, তেতিয়াতো আৰু একো অৱস্থাই নাই। 2001ত আমাৰ লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ পুত্ৰ তেওঁলোক সুনীল শাস্ত্ৰী আমাৰ ইয়াৰে প্ৰভাৰী আছিল। তে মই যিহেতু প্ৰেচিডেণ্ট আছিলোঁ, তে আমি 10জনীয়া তালিকালৈ দিল্লীলৈ গৈছিলোঁ। সেই তালিকাত নাম আছিল ৰঞ্জিত দত্ত, তেখেত তেতিয়া আমাৰ টীমৰে জিলা সভাপতি আছিল। মই তেতিয়া ৰাজ্যিক সভাপতি, ৰঞ্জিত দত্ত তেতিয়া জিলা সভাপতি দেই। তাৰপিছত আছিল আমাৰ প্ৰণৱ কলিতা, তেওঁৰ নাম আছিল। 3 নম্বৰত মোৰ নামটো দিছিলোঁ যদিও সভাপতি মই। 4 নম্বৰত শিলাদিত্য দেৱ, তাৰপিছত এনেকুৱা অশোক শৰ্মাৰ নাম দিছিলোঁ চাগে, পাহৰিলোঁ এতিয়া, বহুত পুৰণা কথা। তে গৈ আৰু তাতে কথা পাতি তেখেতক ক'লোঁ এটা কাম কৰক, আমি কোনো দাবী লৈ অহা নাই, মই প্ৰেচিডেণ্ট হয় কিন্তু মোক টিকেট দিলে মই জিকিব নোৱাৰোঁ, কাৰণ মই একো কৰা নাই। মই মোৰ ঘৰৰ ওচৰৰ মানুহখিনি জানে মই বেলতলা বিহুৰ বহুত বছৰ জেনেৰেল ছেক্ৰেটাৰী, সেইখিনি মোৰ আছে, কিন্তু মই কৈছোঁ যে মই জিকিবৰ কাৰণে ইমানখিনিয়ে মোৰ নহয়। সেইকাৰণে এই দুজন কিন্তু জিকিব, আপুনি ইয়াৰ পৰা এনেকৈ লৈ মানে কাগজখন আকৌ লৈ এনেকৈ কাটি দিলোঁ। কাটি দি দিওঁতে তেওঁ মোক এনেকৈ মুখৰ পিনে চাই হাতেদি টানি আনি মোক পিঠিত থপৰিয়াইছে যে তই নিজৰ কথা সঁচা, ইয়াত চবেই আহি নিজক বঢ়াই নিজৰটোৱে পাৰ কৰাই লৈ যাব খোজে, আৰু তই নিজৰটো কাটি বেলেগৰ পাৰ কৰাব কাৰণে আহিছ। কৈছে মই 100% তোৰ এই কথাটোৰ কাৰণে মই 100% মই চেষ্টা কৰিম। কিন্তু চেষ্টা কৰিলে তেওঁ সফল হ'ব নোৱাৰিলে। গুৱাহাটী লোকসভাৰ বাহিৰৰ ৰঞ্জিত দত্তৰ কপাল ফুলিল, কিন্তু যিহেতু গুৱাহাটী লোকসভাৰ ভিতৰৰ জয়ন্ত দাসো গুৱাহাটী লোকসভাৰ ভিতৰৰ, প্ৰণৱ কলিতা গুৱাহাটী লোকসভাৰ ভিতৰৰ, সেইকাৰণে কপাল নুফুলিল বুজিলে। তাৰপিছত কিন্তু প্ৰণৱ কলিতা ইণ্ডিপেণ্ডেণ্ট খেলিও MLA হ'ল, ৰঞ্জিত দত্তই বিজেপিৰ পৰা খেলি MLA হৈছে। বুজি পাইছোঁ। আচলতে এতিয়া আপুনি দিছপুৰখন বাছনি মানে কৰিছে, দিছপুৰ কিয়? আৰে দিছপুৰত মোৰ পূৰ্বপুৰুষৰ জন্ম, মোৰ দেউতাৰ জন্ম, মোৰ দেউতা ইয়াৰে কলোনী গোপালপুৰ প্ৰতিষ্ঠাপক, মই সেৱা কৰিব বিচাৰোঁ। আৰু মোৰ জন্ম ইয়াতে, মোৰ ল'ৰা ছোৱালীৰ জন্ম, মোৰ ভৱিষ্যত প্ৰজন্মৰো জন্ম ইয়াতে হ'ব। ঠিক আছে, মোক ইন্দ্ৰমণি বৰা ডাঙৰে যুৱ মৰ্চাই সেই সময়তে কৈছিল যে তই যদি ইমান চিৰিয়াছ তেতিয়াহ'লে মই তোক বেলেগত দিওঁ টিকেট। মই বোলো দাদা মোক নালাগে, সেই বেলেগত কোনোবা এজন আছেনে আশা কৰি। মোৰ MLA হোৱাৰে মোৰ লক্ষ্য নহয়, মোৰ নিজৰ অঞ্চলৰ পৰা MLA হোৱা লক্ষ্য। কাৰণ মোক আদৰণীজীয়ে ক'লে নহয় প্ৰথমে নিজৰ গলিত চিন্তা কৰ, নিজৰ অঞ্চলটো চিন্তা কৰ। এতিয়া মই ইয়াৰ পৰা আপোনালোকে বোলে ভাল চিট আছে বোলে, মই আপাৰ আছাম অমুক চিটত গুচি যা, তাৰমানে আমাক উৎসাহী কাৰ্যকৰ্তাই কৈতো যে দাদা আহক না, দাদা ৰহাৰ পৰা আহক না, দাদা অমুকৰ পৰা খেলক না, দাদা বিহালীৰ পৰা খেলক না, এনেই আৰু সেনেকুৱা ধৰণৰ কথা কয়। তাৰমানে মই কোৱা নাই যে মই ইমান পপুলাৰ বা মই সেইটো লেভেলত মই নিজক নকওঁ, কিন্তু মই নাযাওঁ। বি বৰুৱা কলেজৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, 3টা টাৰ্ম কণ্টিনিউৱাছ মই তাত ছেক্ৰেটাৰী, জিমনেছিয়াছ ছেক্ৰেটাৰী, মেজৰ গেম ছেক্ৰেটাৰী, জেনেৰেল ছেক্ৰেটাৰী, গোটেই গুৱাহাটীত মোৰ গলিয়ে গলিয়ে মোৰ লগৰ বন্ধু। লাচিত নগৰে আমাৰ এইবাৰ দিছপুৰত সংশ্লিষ্ট হৈছে। সেইদিনাখন যেতিয়া মই আত্মিক পদযাত্ৰা যিটো আমি কৰিলোঁ, ঘৰে ঘৰে যাওঁ, 2টা ঘৰ বাদ দি 3 নম্বৰ ঘৰ সোমাওঁ, মোৰ লগৰ
দুটা ঘৰ বাদ দি 3 নম্বৰ সময় মোতকৈ কোনোবা ছিনিয়ৰ, দুটা ঘৰ বাদ দি 3 নম্বৰ সময় মোতকৈ কোনোবা জুনিয়ৰ। কথা বুজা নাই বা ছাত্ৰ সন্থা কৰা। এতিয়া মোৰ কথা হ'ল যে মোৰ ঘৰখনৰ প্ৰতি মই যিমান দায়বদ্ধ তাৰে মই চিন্তা কৰিম, বেলেগৰ ঘৰৰ প্ৰতি সিমান দায়বদ্ধতা নাহেই। বুজি পাইছোঁ, সেইটো জন্মগত স্বভাৱ মানুহ এজনৰ, সঁচাকতে এটা জন্মগত স্বভাৱ, তাক মানে আমি ডিনাই কৰিলে নহ'ব। মই কি পূব গুৱাহাটীত খেলিলে জিকিম? 100% জিকিম মই পূব গুৱাহাটীত, যিটো এতিয়া নিউ গুৱাহাটী। 100% মই আপুনি লিখি ৰাখক। কিন্তু মই আজিলৈ বিচাৰিছোঁ জানো? নেবাৰ, কেতিয়াও বিচৰা নাই। কাৰণ মোৰ দিছপুৰ, মোৰ এটা আদৰ্শক লৈ আছোঁ, আদৰ্শক লৈ থাকিম, আদৰ্শক লৈ মই আগুৱাই যাম, বাছ সেইটোৱে কথা। আৰু সেইকাৰণে যে মই কাৰোবাৰ কাৰণে যাতে এটা প্ৰেৰণা হ'ব পাৰোঁ, কিবা যেন পায় মোৰ তাত। মানে পলিটিচিয়ান বুলি কোৱাৰ লগে মানুহে যেতিয়া হেয় জ্ঞান কৰে মোৰ বিৰাট গাত লাগে, বিৰাট গাত লাগে। সেইটোতো প্ৰায় হৈছে আজি ৰাজনীতি বুলি ক'লে। কিন্তু আপুনি সমান্তৰালভাৱে এইটো মনত কৰক, মই গৌৰৱবোধ কৰোঁ যে মোৰ আজিলৈ ফেচবুক পষ্টত আজিলৈ তাৰমানে কেতিয়াও মোক তাৰমানে নিগেটিভ দিয়া নাই, কেতিয়াও নিগেটিভ কমেণ্ট অহাই নাই। নাই। খুব সুন্দৰ, মানে আচৰিত কথা। এই আপোনালোকৰ কোনে ক'ত এটা দিলে, তাতে মানে 85% দিছপুৰ সমষ্টিৰ মানুহে মোক বিচাৰে বুলি। ক'ৰ পৰা দিছে নাজানো, ফেচবুকত ময়ে পাইছোঁ। তাৰপিছত তাতে আজি ৰাতিপুৱা মই গাড়ীত বহি ওলাওঁতে এজনে মোক ক'লে, দাদা 156টা কমেণ্ট আহিছে, তাৰে 2টা এজন বেলেগৰ, 5টামান আমাৰ বৰ্তমান বিধায়কৰ, বাকী চব আপোনাৰ। মই বোলো 2টা বেলেগৰ 5টা, অৰ্থাৎ 10টাই ধৰিলোঁ। আউট অফ 156 10টা বেলেগৰ আৰু 146 মোৰ ফেভাৰত। সেই যোনটো 85% দিছিলে আল্টিমেটলি আৰু এটা দুটা কেতিয়াবা অকণমান নিগেটিভ এটা দুটা যদি আহিছে লগালগ চেক কৰা যায়, সেয়া তাৰমানে হেৰি প্ৰফাইলটো ব্লক থকা, তাৰমানে তেওঁৰ ফটো চটো একো গম নোপোৱা। সেইকাৰণে ৰাইজৰ মনটো জিকিছোঁ যায়। এতিয়া মোৰ ফালৰ পৰা মোৰ কথা যে মই যেতিয়া সমাজক নেতৃত্ব দি আহিছোঁ, নেতৃত্ব মানে কি? নেতৃত্ব মানে ডাঙৰ নহয় দেই, এইটো মানে কনচেপ্টটো শুদ্ধ থাকিব লাগে। নেতৃত্ব মানে কি? মাক বাপেক ডাঙৰ নহয় জানো? হয়। কিন্তু পুতেক যেতিয়া ডাঙৰ হৈ আহে, গোটেই ঘৰখনৰ দায়িত্ব লয়। নেতৃত্ব মানে দায়িত্ব, ৰেচপনচিবিলিটি। এই ৰেচপনচিবিলিটি ল'বলৈ ওলাইছোঁ না। তে মইতো আদৰ্শ মোৰ তাত থাকিব লাগিব গাত। নিশ্চয়কৈ মোক ফ'ল' কৰিবৰ কাৰণে বহুত থাকিব নহয়, মই যাক কিছুমানক চিনিয়ে নাপাওঁ। মোৰ পৰা যদি নিগেটিভ কিছুমান গুচি যায় সমাজত, তেতিয়াহ'লে কেনেকৈ হ'ব? বুজি পাইছোঁ। এতিয়া চাওক, দিছপুৰত ধৰক আজি বছৰ বছৰ ধৰি বেলেগ বেলেগ বিধায়ক আছে। এইবাৰ আপুনি চিন্তা কৰিছে, আপুনি যদি বিধায়ক হয় আপুনি কি বিশেষ সাল সলনি কৰিব আৰু কি বৰ্তমান হোৱা নাই বুলি আপুনি ভাবে? প্ৰথম কথা চাওক, যদি আপুনি সমস্যাৰ পিনে কৈছে, সমস্যাটো প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ। প্ৰধান সমস্যা কি? একদম মানে বানপানী। এক মিনিট নহয়, মই কৈ আছোঁ প্ৰধান সমস্যা কি। বাকী কেণ্ডিডেটবিলাকে মুখস্থ মাতি অহাৰ নিচিনা, বহুত কেণ্ডিডেটক দেখিছোঁতো, আপুনি সোধকচোন প্ৰধান সমস্যা কি, অমুক সমস্যা তমুক সমস্যা, যেন ঘৰত মুখস্থ কৰি আছে। প্ৰধান সমস্যা চব, প্ৰত্যেকটো সমস্যা প্ৰধান সমস্যা। আজি ৰুক্মিণী গাঁৱৰ পৰা, ৱাৰলেছৰ পৰা, হাতীগাঁৱৰ পৰা সেই লাইনটো দি এই নৰকাসুৰলৈ, কাহিলীপাৰাৰ, জনকপুৰৰ এই মানুহখিনিৰ প্ৰধান সমস্যা, যদিও কিবা কাৰণত কাৰোবাৰ মাটি পট্টা নাই, কিন্তু তেওঁলোকৰ প্ৰধান সমস্যা হ'ল এই যে বানপানীত বকাব লগা হয়, এই তেওঁলোকৰ কাৰণে প্ৰধান সমস্যা এইটো। নিশ্চয়কৈ। যে মই যদি এতিয়া অকল সেইটো কওঁ, তেতিয়াহ'লে বাকী কি যাৰ মাটিৰ পট্টাৰ সমস্যা আছে, যাৰ আকৌ খোৱা পানীৰ সমস্যা আছে, যাৰ এতিয়া পাহাৰ আছে ইয়াত আমাৰ, এনে গোটেই দিছপুৰ সমষ্টিত 40% মানুহৰ মাটিৰ পট্টা নাই। ঠিক আছে, কিন্তু যদি পাহাৰ চাওঁ তাত 70% মানুহৰ নাই। মই সেইদিনা ভাষণত কৈছোঁ, আপোনালোকে ফ'ল' কৰিব পাৰে, ভিডিঅ'ত আছে, যে মই যদি বিধায়ক হওঁ, একটো হ'ল আৰু নতুনকৈ যাতে তাত কোনো মানুহে বহিব নোৱাৰে। খালী মাটি দেখিলোঁ মানে মোৰ মাটি টিং চালি লগাই দিলোঁ, তৰ্জা বেৰা লগাই দিলোঁ, তাৰপিছত মাটিৰ পট্টা বিচাৰিম, সেইটোও নহ'ব। মই ঘোষণা কৰি দিছোঁ যে আমি যিমান উন্নয়ন কমিটি থাকিব পাহাৰীয়া অঞ্চলত বিশেষকৈ, তাৰ খালী মাটিৰ সুৰক্ষা এই উন্নয়ন কমিটিয়ে কৰিব লাগিব। নতুনকৈ এঘৰ যদি বহে, তেতিয়াহ'লে তেওঁলোকে তাৰ বাবে এমঅ'ত আমি সেনেকুৱা ধৰণৰ পইণ্ট আমি ৰাখি থ'ব লাগিব। কাৰণ আমাৰ সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব নাই নেকি? কোন নাহিব, কথা নাই বাৰ্তা নাই, কোনোবা দালালে মাটি দখল কৰিব, মাটিটো দখল কৰিলে, মাটি দখল কৰাৰ পিছত অলপ গুণ্ডামি কৰিলে, ভাল ভদ্ৰ মানুহবিলাক নগ'ল,
টিং চিং লগাই দিলে, তাৰপিছত কোনোবাই আহি বিক্ৰী কৰি দিলে মাজতে। মাটি কিনিলে 3 লাখ টকা, 4 লাখ টকা, 5 লাখ, 10 লাখ, 15 লাখত য'ত য'ত কিনিলে। এনেকুৱা ডেঞ্জাৰাছ জেগাত কিনিছে, যদি বহুত বেছি বৰষুণ দিয়ে তাৰ পৰা ভূমিস্খলন হৈ মৰিবও পাৰে। এতিয়া মৰাৰ লগে লগে সেইটো চৰকাৰৰ দুখ হৈ যাব। তে এই কথাবিলাক হ'ল এনেকুৱা ইমান ইজি নহয় যে প্ৰত্যেকটো কথা চৰকাৰকে ওপৰত দুখ দি থাকিব আৰু মানুহে পাব্লিকে নিজৰখিনি নকৰিব। এই যিটো ডিফাৰেঞ্চেছ আছে সেই বস্তুটো কমাব লাগিব। আজি প্ৰথম পেপাৰখনত দেখিছোঁ, আজি প্ৰতিদিনত, যে ভৰলু নদীত মানে লাখ লাখ প্লাষ্টিক বটল একদম ভৰি জমা হৈছে। এয়া কি চৰকাৰে পেলাইছে নেকি? মানুহেতো পেলাইছে, চৰকাৰেতো পেলোৱা নাই নহয়। নাই নাই। এতিয়া মোৰ ইয়াত হ'ব কি, মই এটা বাৰ্তা দিব খুজিছোঁ বিধায়ক হোৱাৰ লগে লগে, যে সমস্যা সমাধান হ'ব বুলি কোনো গেৰেণ্টি নাই। প্ৰকৃতিৰ লগত কোনো একো কৰিব নোৱাৰে। আজিৰ তাৰিখত যোৱাকালি এই ভূমিকম্পটোৰ ওপৰত যোৱাকালি মই গাড়ীত গৈ থাকোঁতে এটা আলোচনা হ'ল। এজনে ক'লে যে এই ৰিক্টাৰ স্কেল যিটো আজিৰ তাৰিখত যিবিলাক মানে এই ৰড হয় সেইবিলাক 9 পাৱাৰলৈ, তাৰমানে 9লৈ, তাৰমানে ৰিক্টাৰ স্কেলৰ 9লৈ মানে ধৰি ৰাখিব পৰা কেপাচিটি আছে। তাত কি গেৰেণ্টি আছে নেকি নাভাঙিব বুলি? প্ৰকৃতিৰ ওপৰতো কোনো নাই। 6 ভাঙি যাব পাৰে। তো কথা বুজা নাই। এতিয়া আপোনাৰ যিটো প্ৰশ্ন কৰিছে ৰুক্মিণী গাঁৱৰ পানী মই হেৰি কৰিব পাৰিমনে? কৰিব পাৰোঁ নোৱাৰোঁ, কিন্তু চেষ্টাটো কৰিব পাৰোঁ চিনচিয়াৰলি। যদি ইয়াৰে ইঞ্জিনিয়াৰে কৰিব পৰা নাই, কোনোবা টেকনিচিয়ান বা টেকনিকেলি বহুত যথেষ্ট ইকুইপমেণ্ট থকা বেলেগ চিন্তা কৰিব পৰা বিচাৰিব পাৰোঁ, তেওঁলোকক আনিব পাৰোঁ, তেওঁলোকক আমি দেখাব পাৰোঁ, কি কি ৰাস্তা আছে ওলাব পাৰোঁ। চেষ্টাটো কৰিব লাগিব ন। সেই চেষ্টাই নাই কৰা তাৰমানে। কথা বুজা নাই। আমাৰ কথা হ'ল মোৰ নেক্সট জেনেৰেশ্যনে যাতে ৰাজনীতিত যদি আহে ফলকত আবদ্ধ যাতে নাথাকে। ফলক অমুকৰ দ্বাৰা অমুক ৰাস্তাটো উদ্ঘাটন কৰা হ'ল, অমুক আধাৰশিলা স্থাপন কৰা হ'ল, ফলকত নহয়। ইয়াত ফলকত নহয়, ৰাইজৰ অন্তৰত ৰাইজৰ অন্তৰত তেতিয়াই সোমাব পাৰিবি যেতিয়া ভাল কাম কৰিবি। আৰু এবাৰ ভাল কাম কৰিলে পিছৰবাৰ চিন্তা কৰিব নালাগে, ঘৰে ঘৰে ঘূৰি ভোট ভিক্ষা কৰিবও নালাগে তাৰমানে। আৰু সেই কথাটোৰ কাৰণে মোৰ অকল বিধানসভাৰ মজিয়াত আজি মই আপোনালোকক কওঁ, এই বিধানসভাৰ চৌহদটো আমি স্কুলত পঢ়োঁতে খোলা আছিল। আপোনালোক বয়সত বহুত সৰু, আচৰিত পাব। এই যিমান ডাঙৰ বাউণ্ডেৰী দেখিছে, এখনো কোনো ৱাল নাছিল। এই গণেশ মন্দিৰৰ পৰা বেলতলালৈ চিটি বাছ মাজৰ ৰাস্তাটো দি গৈছিল, MLA ষ্টেলৰ মাজেদি। ঠিক আছে, সেইবিলাকত ক'তো ৱাল নাছিল। চিফ মিনিষ্টাৰৰ ঘৰ আছিল আৰু মিনিষ্টাৰকেইজনৰ ঘৰ আছিল এছাম টাইপ একেলগে ছুপাৰ মাৰ্কেটৰ পৰা যিটো ফেচিং, ছুপাৰ মাৰ্কেটৰ পৰা সেইটো ফেচিঙত আছিল। আমি বাইস্কোপ চাইছিলোঁ, চিফ মিনিষ্টাৰৰ চোতালত বাইস্কোপ ওলাইছিল, আমি চাইছিলোঁ সৰুতে। এই বিধানসভাৰ মজিয়াত টিঘিল গিলাই ঘূৰিছিলোঁ, কিন্তু আজি বিধায়কে ঘূৰিব পৰা নাই, সোমাব পৰা নাই। তাৰ কাৰণে মই নিজকে দুৰ্ভাগ্য বুলি ভাবোঁ। কাৰণ মোৰ অসমৰ হৈ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ চিন্তা কৰি বিধানসভাৰ মজিয়াত সৰব হ'বৰ কাৰণে যিখিনিত মাত মাতিব লাগে, সেই মাত মতাৰ পৰা মই বঞ্চিত হৈ আছোঁ। আপোনাৰ কথাখিনিৰ পৰা মই এটা অনুমান কৰিব পাৰিছোঁ যে আপুনি তাৰ কাৰণে উপযোগী হয়, কিন্তু আপুনি বঞ্চিত হৈ আছে। ধৰি লওক এইবাৰ আপোনাক দলে টিকেট নিদিলে। নাই, মই আশাবাদী এইবাৰ দিবই। কাৰণ ৰাজ্যিক সভাপতি মহোদয়ে স্পষ্টভাৱে কৈছে যে দাদা আপুনি বহুত কৰিলে আৰু, কাৰণ মোতকৈ যুৱ মৰ্চাত মোতকৈ অলপ জুনিয়ৰ। কৈছে মই আপোনাৰ কাৰণে 100% চেষ্টা কৰিম, আপুনি লাগক। ইয়াতকৈ ডাঙৰ এচুৰেঞ্চ কি লাগে? মাননীয় মুখ্যমন্ত্ৰী কৈছে যে জয়ন্ত, এইবাৰ ডিলিমিটেশ্যনৰ পিছততো 2টা অপশ্যন আছে তোমাৰ সন্মুখত, সময় আহক কথা পাতিম। তেওঁতো চাওঁ বুলি বা না বুলি কোৱা নাই, সময় আহক কথা পাতিম। সৰ্বাদাইটো মোক স্পষ্টভাৱে কৈছে, জয়ন্ত তুমি কেতিয়াবা পাব লাগিছিল, ইউ ডিজাৰ্ভ ইট। এই এনেকুৱা ধৰণৰ এইকেইজন নেতাৰতো পজিটিভ দেখিছোঁৱে, আৰু মই সেইকাৰণে 100% আশাবাদী। কিন্তু এটা কথা ঠিক, এতিয়া আৰু বয়সৰ সীমাটো চবৰ কাৰণে একেইটো। আজি মই আপোনাক কথাষাৰ কওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় জন্মৰ বছৰটো একে নহয়, মাহটো পৰ্যন্ত মোৰ একে। মই তেওঁৰ লগত কম্পেয়াৰ কৰিবৰ কাৰণে কোৱা নাই, কিন্তু আমাৰো মন যায় নহয়। এটা ৰাস্তাতে আছোঁ, এটাতে কৰি আছোঁ, ছেক্ৰিফাইচ কৰিছোঁ, কষ্ট কৰিছোঁ, জীৱন যাপন দিছোঁ। তাৰপিছত আমাৰো বিধানসভাৰ মজিয়াত সোমাব মন যায়তো, ৰাইজৰ সেৱা কৰিব কেনেকৈনো কৰে, এনেতো কৰি আছোঁ।
আমাৰ ড্ৰাগছৰ বিৰুদ্ধে মই ইয়াতে বহুত মানে হেৰি কৰি আছোঁ, এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ, মহিলাবিলাকক লৈ বিশেষকৈ বহুত এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ, বহুত টকা খৰচ কৰি আছোঁ। কিন্তু এজন বিধায়ক হোৱাৰ লগে লগে গোটেই কথাবিলাক ড্ৰাগছমুক্ত দিছপুৰ, ড্ৰাগছমুক্ত অসম, মই এনেকুৱা কিছুমান কাম কৰিব বিচাৰিছোঁ যিটো কামৰ দ্বাৰা এই দিছপুৰৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ মানুহে প্ৰত্যক্ষ কৰে, তাক ফ'ল' কৰে আৰু এই একেবাৰে গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত ফাইট কৰক হওক বা ড্ৰাগছৰ বিৰুদ্ধে হওক বা আন নিচাৰ বিৰুদ্ধে হওক বা যিকোনো ইউথৰ কাৰণে কাম, চাকৰিটো কাম নহয়তো। ইনফেক্ট মই মোৰ নিজৰ ল'ৰা দুটাক কৈছোঁ, তহঁতে যদি বেয়া নাপাব চাকৰি নকৰিবি, মই চাকৰি কৰাটো নিবিচাৰোঁ, ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। খুব সুন্দৰ বাৰ্তা। মই ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। কাৰণ কি হ'ল, আমাৰ কিছুমান ল'ৰা আছে যে গ্ৰেজুৱেশ্যন লৈ উঠি চাকৰি বিচাৰে, তাৰপিছত মাক বাপেকে ল'ৰাটোৰ ভাল হওক বুলি গাঁৱৰ অলপ মাটি বিক্ৰী কৰি দিলে, কাৰোবাৰ হাতত দিলে, আগৰটো পৰিৱেশ সেনেকুৱাই আছিল, তাৰপিছত চাকৰিটো নাপালে, কথা বুজি পালে, তাৰপিছত কি হ'ল হায়দৰাবাদত গুচি গ'ল বা অন্য চিটিত গ'ল, তাৰ দাৰোৱান হ'ল, আমাৰ ভাষাত যিটো দাৰোৱান হ'ল। সেনেকুৱা নহয়। আপুনি নিজেই মানে ষ্ট্ৰাগল কৰি নিজেই নিজৰ ভৰিৰ ওপৰত উঠিবৰ কাৰণে বহুত ৰাস্তা আছে, হতাশ হ'ব নালাগে আৰু উদ্যমটো পূৰা থাকিব লাগে। আৰু মোৰ কথা মই সেই এক্সপাৰ্টৰ লগত কৰিছিলোঁ যে ইমান মাটি পৰি আছে গুৱাহাটীৰে ভিতৰত, ৰেভিনিউ আৰু ফৰেষ্টৰ মাজত ডিছপুট থকা মাটিও আছে, য'ত এনক্ৰ'চ হ'ব পৰা বিষয় থাকিব পাৰে বা তাত এনেকুৱা ধৰণৰ কথা থাকিব পাৰে। কিন্তু আমি যদি তাৰে ডেকা ল'ৰাবিলাক যিবিলাক মেট্ৰিকে পাছ কৰা নাই, সেইবিলাকতো আমাৰ এছেট হয়, সেইবিলাকতো আমাৰ সম্পদ হয়, সেইবিলাকতো আমাৰ মেন পাৱাৰ হয়। আমি যদি সেইবিলাকক লৈ আজি এনেকুৱা ধৰণৰ কিছুমান মেডিচিন প্লান্টেশ্যন আছে, যিবিলাক মেডিচিন প্লান্টেশ্যন 1 বিঘা মাটিত লাখ লাখ টকা ইনকাম হয়, গোটেই ৱৰ্ল্ড মাৰ্কেট তাৰ বাবে ৰেডি হৈ আছে। মাটি পৰি আছে, মেন পাৱাৰ পৰি আছে, মাৰ্কেট ৰেডি হৈ আছে, মাত্ৰ এই যোগাযোগ কৰি দিয়া, ইটোৰ লগত সিটো যোগাযোগ কৰি দি এটা পথ দেখুওৱাৰ মানুহ এজন নাই। আৰু এজন মানে যিহেতু মই পলিটিকেল পাৰ্টিত আছোঁ, পলিটিকেল পাৰ্টিত যদি আৰম্ভণিৰ পৰাই নাথাকিলোঁ, সেনেকুৱা বহুত ডাঙৰ ডাঙৰ মহামানৱ আছে দেই, যাদৱ পায়াং ডাঙৰীয়া আছে, যেনেকৈ তেওঁ আজি লাখ লাখ গছ লগাইছে। কিন্তু মই পলিটিকেল পাৰ্টিত আছোঁতো, মোৰ সপোনটো হ'ল যে মই বিধায়ক হয়। কাৰণ এটা কথা মই কওঁ, কোনোবা সংগঠন অৰ্গেনাইজেশ্যনেতো মাটিৰ পট্টা দিব নোৱাৰে, ৰাস্তা বনাব নোৱাৰে, খোৱা পানীৰ কিবা ব্যৱস্থা কৰি দিব নোৱাৰে, একোৱে কৰিব নোৱাৰে। ইলেক্ট্ৰিচিটিৰ কানেকশ্যন বোলে দিব লাগে, মেডিকেল কলেজ এখন পাতিব লাগে, কথা বুজা নাই, সেইটো কোনে কৰিব? চৰকাৰে। সেই চৰকাৰে পাব্লিকলৈ, জনসাধাৰণলৈ দিয়া গোটেই বস্তুৰ মাজৰ দলংখন হ'ল বিধায়কজন বা সাংসদজন। এতিয়া যদি আমি সৰুতে ঘূৰি দেখিছিলোঁ দুৰ্বল দলং, লাহে লাহে যাব, সেই দলংখনে যদি দুৰ্বল হয়, দলংখন যদি সপ্তাহত বোলে 3 দিন বন্ধ থাকে, তাত বোলে লিখা থাকে বিধায়কক লগ ধৰিব যাওঁতে অমুক বাৰে মোৰ তাত নাহিব, তমুক বাৰ অমুক, তে নহ'ব নহয়। আমিতো 24/7 7 দিনে 24 ঘণ্টাকৈ ৰাইজৰ সেৱাত উৎসৰ্গিত। খুবেই সুন্দৰ বাৰ্তা। আজি পাঞ্জাবাৰীত যাওক, পাঞ্জাবাৰীত যেতিয়া এভিকশ্যন হৈছিল জয়ন্ত দাস তাত, আজি যাওক মেঘালয় ইণ্টাৰ ষ্টেট বৰ্ডাৰত, যেতিয়াই মেঘালয় আমাৰ অসমীয়া মহিলাহঁতৰ গাত হাত দিছিল, কাপোৰ ফালিছিল, পিঠ কোবাইছিল, তাত জয়ন্ত দাস, খবৰ পোৱা মাত্ৰকে জয়ন্ত দাস। কথা বুজিছে? মই দিছপুৰৰ ল'ৰা, মই দিছপুৰৰ ৰাইজৰ বুকুৰ মাজত থাকিব বিচাৰোঁ, বুকুৰ আপোন হ'ব বিচাৰিছোঁ, আৰু মোক জয়ন্ত দাস হিচাপে স্বীকৃতি দিলে মই ভাল পাম। খুবেই সুন্দৰ। অলপমান বেলেগ টপিকলৈ আহোঁ। তেতিয়া আমাৰ চ'ৰ্চ নাছিল, চান্দা তুলিব লাজ লাগে, কাৰণ চান্দা খুজিলে 10 টকা দিয়ে। সেনেকুৱা ধৰণৰ কাৰণে নিজৰ ভিতৰতে আমি পইচা উঠাওঁ, আমাৰ নিজৰ ভিতৰতে পইচা উঠাই নিজেই খৰচ কৰোঁ, মিটিং পাতোঁ। সেইবিলাক কৰি আমি দলটোক শক্তিশালী কৰিছিলোঁ। আৰু সেইকাৰণে প্ৰমোদ মহাজন ডাঙৰীয়াৰ দিনত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত মই যথেষ্ট প্ৰিয় আছিলোঁ।
যদিও ভুল হৈছিল আমাৰ দ্বাৰা সেনেকুৱা সংগঠনৰ কাম কৰোঁতে, কিন্তু তেওঁলোকে মানে গম পালে যে আমি কৰা প্ৰগ্ৰেমটো অসমৰ বাকী জেগাত যাতে এটা প্ৰচাৰ হয়, সেইকাৰণে তেওঁলোকে আকৌ নিজাকৈ শদিয়া আৰু জোনাইৰ পৰা 2খন ৰথ, আৰু এই 2খন ৰথটো এনেই আহি থকা নাই, জেগাই জেগাই 7 দিন মিটিং কৰি আহিছে। তো সেইবিলাক পৰ্যালোচনা কৰি তাৰপিছত যোৱাৰ আগতে কিন্তু চাব্বাচি দিয়ে গ'ল, তো সেইবিলাকো মনত আহে আৰু। বুজি পাইছোঁ। এই যে আপোনাৰ ৰাজনীতি তাৰপিছতে সমাজ সেৱা এইবোৰ ইমান বছৰ ধৰি কৰি কেতিয়াবা ভাগৰ নালাগেনে? অনুভৱ নহয়নে যে এইবাৰ পৰা আঁতৰি আহোঁ? নহয়, তাৰমানে কি হ'ল, কথা এটা কওঁ, মই কিছুমান কথা মোৰ অলপ নিজৰ চিন্তা আছে যে যেতিয়া কয় ডেকা ল'ৰাক সকলো এৰি দিব লাগে, মোৰ মতে ডেকা ল'ৰা বয়সৰ মাপকাঠিৰে নহয়। মোৰ মতে ডেকা ল'ৰা সেইজন যদি তেওঁৰ বয়স 90 বছৰো হৈ আছে, ফিজিকেলি আৰু মেণ্টেলি তেওঁ 100% এক্টিভ হৈ নেতৃত্ব দিব পৰা, অৰ্থাৎ দায়িত্বলৈ আগবাঢ়িব পৰা অৱস্থাত আছে, তেতিয়াহ'লে তেওঁ ডেকা ল'ৰা। আৰু সেই সূত্ৰে মই আজিও মোৰ কাৰণে মোৰ ডেকা ল'ৰা হ'ল লালকৃষ্ণ আদৰণীদেৱ এতিয়াও। বুজি পাইছেতো? পাইছোঁ। কিন্তু নামো ল'ব ডেকা বা নাম ল'ব জ্যেষ্ঠতাৰ, কাম একো নকৰিব, দায়িত্ব পালন নকৰিব, নেতৃত্ব দিয়াৰ কোনো কেপাচিটি কোৱালিটি একো নাই, আপোনাৰ পৰা উঠি অহা প্ৰজন্মই শিকিবলগীয়া একো নাই, খালী উপলঙা কৰে, খালী মানুহক টিটকাৰি মাৰে, খালী ঠাট্টা কৰে, খালী মানে উফাইদাং মাৰে, খালী কেমেৰা দেখাৰ লগে লগে কেমেৰাৰ আগত বাঘৰ দৰে গুজৰণি মাৰিব, বাকী ফিল্ডত একো কাম নাই, তেতিয়াহ'লে সেই মানুহ কোনো পিনৰ পৰাই কেতিয়াও যোগ্য নহয় তাৰমানে। আৰু সেইকাৰণে মোৰ কথা হ'ল যে ময়ো তাৰমানে দিছপুৰত বিধায়ক হ'লে মই কিন্তু লগালগ নেক্সট বিধায়ক কোন হ'ব মই এইটো বিচাৰিম, তাৰমানে মই বিচাৰিম। কাৰণ আমি লং কাট তাৰমানে আমি শ্বৰ্টকাট ৰাজনীতিত নাই যে আমি সোমাই টিকেট বিচাৰিছোঁ, এখন ভৰি এতিয়াও অন্য পাৰ্টিত আছেই, দুখন ভৰি অহাই নাই, তাৰপিছত আমি টিকেট বিচাৰিছোঁ, নিদিলে ফটকৈ আকৌ সিখন ধৰি দি জাপ মাৰি যাম, আমি সেনেকুৱা নাইতো। আমি লং কাট যিটো কষ্টকৰ জাৰ্ণি কৰিছোঁ। এতিয়া কথা হ'ল যে ভাগৰটো যেতিয়া এনেকুৱা ধৰণৰ এটা কথা যে যোগ্যতা থকাৰ পিছত, সকলোখিনি থকাৰ পিছত সস্তীয়া ৰাজনীতি বা কাৰোবাৰ হিচাপ নিকাচ অংক নিমিলাৰ কাৰণে যদি প্ৰত্যাখ্যান কৰা হয়, তেতিয়া মানসিকভাৱে বহুত কষ্ট পাওঁ। আৰু কৰিব পৰা এটা পষ্টত থাকি, দায়িত্বত থাকি একো নকৰি উফাইদাং মাৰা এইবিলাক দেখিলে তাৰমানে খং উঠে। কথা বুজা নাই? আৰু ৰাইজক প্ৰথমে নিৰ্বাচনৰ আগতে মিছা প্ৰলোভন দি পিছত হোৱাৰ পিছত ৰাইজক বেয়া ব্যৱহাৰ কৰা, তইতো আমাক ভোট দিয়া নাই, তই আমাক ভোট দিছিলি জানো, তহঁতেতো ভোট পোৱা নাই, এনেকুৱা ধৰণৰ কৰা মই এইবিলাক বেয়া পাওঁ তাৰমানে। আৰু সেইকাৰণে সেইবিলাক দেখিলে মনটো বেয়া লাগে, বাকী ভাগৰুৱা নহয় মই মানসিকভাৱে প্ৰস্তুত। আৰু যেতিয়ালৈ ফিজিকেলি আৰু মেণ্টেলি মোৰ পাৰিম, তেতিয়াহ'লে মই 100% মই ভাগৰি নপৰা মানুহ। আৰু মোৰ এটা ভাল গুণ আছে যে মই কাম বুলি কোৱাৰ লগে লগে মই বহি থাকিব নোৱাৰোঁ তাৰমানে। আপুনি কালিৰ পৰা ঘূৰক, যিমান বেলেগ বেলেগ ৰাজনৈতিক দলৰো যিসকলৰ মন আছে, তেওঁলোকে এই নৱবৰ্ষৰ শুভেচ্ছা, ভোগালী বিহুৰ শুভেচ্ছা, বুজি পাইছে, তেওঁলোকে সেইখিনিতে সীমাবদ্ধ, তাতকৈ বেছি চিন্তা কৰিব পৰা মানুহে নহয়। কিন্তু মোৰ যদি চাই তে দেখিব ড্ৰাগছমুক্ত দিছপুৰ, ড্ৰাগছমুক্ত অসম, সেউজ দিছপুৰ, সেউজ অসম, এক আত্মিক সম্পৰ্ক যাত্ৰা। কথা বুজি, আত্মিক সম্পৰ্ক যাত্ৰা, ঘৰে ঘৰে গৈছোঁ। কথা বুজি পাইছে? আত্মিক সম্পৰ্ক কেতিয়া হ'ব? মই যেতিয়া মোক পাব ওচৰৰ পৰা, মোৰ প্ৰতি মোক জানিব চেষ্টা কৰিব, মই তেওঁৰ প্ৰতি জানিব চেষ্টা কৰিম। আৰু মই সেইকাৰণে কৈছোঁতো, মোক জয়ন্ত হিচাপে স্বীকৃতি দিয়ক, জয়ন্ত হিচাপে ভোট দিয়ক না, তেতিয়া মোৰ কাম কৰিব বেছি ভাল পাম, কাম কৰিব উৎসাহ পাম। আহি যদি মোৰ যেতিয়া বিৰাট গাত লাগে, দুখ লাগে, যেতিয়া মই ক'ৰবাত যাওঁ, কয় টিকেটটো আন, আছোঁ, টিকেটটোৱে মোৰ পৰিচয় নেকি? অসমৰতো বহুত অঞ্চল এনেকুৱা আছে য'ত আমিহে এই দলটোক তাতে যাই আমি প্ৰতিষ্ঠা কৰিছোঁ। তেতিয়াহে কৈছোঁ বিজেপি এনেকুৱা আছিল, বিজেপি তেনেকুৱা আছিল, বিজেপি অমুক আছিল, বিজেপি তমুক হয়। অসমৰ আন্দোলনক সমৰ্থন কৰা দল, এই মহান নেতাবিলাকে অসমক ভাল পোৱা দল, আমিয়ে কেম্পেইন কৰিছিলোঁ। মোৰ কথা হ'ল যে এজনী বিবাহযোগ্য ছোৱালী এজনীক বিয়া দিয়াৰ সময়ত মাক বাপেক বা পেৰেণ্টে যেনেকৈ ভাল ল'ৰা বিচাৰে,
যোগ্য ল'ৰা এজন বিচাৰে, বদ অভ্যাস নাথাকা আমাৰ ল'ৰা এজন বিচাৰে, নহয় জানো? কাৰণ ছোৱালীজনী সংসাৰখন ভাল হ'ব লাগে। ঠিক তেনেকুৱা এই বিধায়ক বা সাংসদ বা যিকোনো ৰাইজৰ প্ৰতিনিধি কাক দিব সেইটো সেনেকুৱা দৃষ্টিভংগীৰে চাব লাগে। কাৰণ তেওঁ সেই সমাজৰ নেতৃত্ব ল'ব আৰু তেওঁ সেই সমাজৰ জোঁৱাই বুলি ধৰি লওকচোন। যদি বেয়া হয় সমাজৰ কাম নহয়, ভাল হ'লে সমাজৰ কাম হ'ব। সেইকাৰণে যিহেতু মোৰ ভোট না, মোৰ ভোট, মই ভোটটোৰ মোৰ অধিকাৰ নহয়, মই কাক দিম মোৰ বিবেকেৰে দিওঁ, বিবেকেৰে দিওঁ। কাৰণ লংকাত থকা মানুহখিনি সদায় লেং মাৰা খায়। মই প্ৰথমে আৰম্ভণিতে কৈছোঁ যে ডিপ্ল'মেটিকেলি কোন লিডাৰে কি ক'লে কি ভাল পায় সেয়াও মই বনাই ক'ব পাৰোঁ, বুজা নাই? যে মাননীয় মুখ্যমন্ত্ৰী কওঁতে এই কথাটো ক'লে বিৰাট ভাল পাব, দাদা এনেকুৱা, ছাৰ এইটো এনেকুৱা, কিন্তু আপুনি এইটো ভাল নাপায়, নকয়। মই ভাল নাপাওঁ। তো সেইকাৰণে এই কথাবিলাক এই যিবিলাকে কৰে তাৰমানে তেওঁলোক আকৌ এক্সপাৰ্ট ন। দৰকাৰলৈ মুখ্যমন্ত্ৰী মহোদয় বা ৰাজ্যিক সভাপতি নামঘৰ এটাত সোমাইছে, জোতাযোৰ খুলি সোমাই গ'ল, জোতাযোৰ এপাত উল্টি আছে, দৌৰ মাৰি যায়, দুযোৰ উঠাই একদম দাদা আহক, আধা আহক, আহক পিন্ধাই দিলে, হৈ গ'ল। তেওঁ সেইখিনি লৈহে তাৰমানে কামটো। আৰু যেতিয়া সেই মানুহটোৱে জোতা দাঙি টিকেট এটা পাব আৰু ৰাইজে যেতিয়া দিব, তেওঁ জানে যে মোক দিয়া নাই, সেই টিকেট প্ৰতীকটোক দিছে, তেতিয়া তেওঁ কিয় কাম কৰিব? নিশ্চিতভাৱে। এতিয়া ভোটাৰ হিচাপে মোৰ ভোটটো ইমান শক্তিশালী যে মই এজন মানুহক ৰাস্তাৰ পৰা তুলি মই MLA মন্ত্ৰী বনাব পাৰোঁ, এজনক MLA মন্ত্ৰী সাংসদৰ পৰা ভাঙি আনি চুৰমাৰ কৰি দিব পাৰোঁ। এই ভোটটো আমি কি দিওঁতে কিয় আমি চিন্তা নকৰোঁ? কিয় আমাৰ ছোৱালীজনী সংসাৰখন যেনেকৈ পাতিবৰ কাৰণে ইমান চিনচিয়াৰলি চিন্তা কৰোঁ, সমাজৰ সংসাৰখনৰ কাৰণে আমি কিয় চিন্তা নকৰোঁ? এইটো মোৰ ৰাইজৰ প্ৰতি আহ্বান থাকিব। মোৰ প্ৰতীকটোক চাই ভোট দিয়ক, কিন্তু মোক যাতে অন্ততঃ মোৰ মুখৰ আগত অজন্ত তোক দিম দে, আৰু নিদিয়ক কিয় সেইটো কৈ দিলে বেয়া নাপাওঁ। কাৰণ তেওঁৰ অধিকাৰ আছে, তেওঁ মোক একচেপ্ট কৰা আৰু তেওঁ মোক ৰিজেক্ট কৰাৰ তেওঁৰ অধিকাৰ আছে। যদি তেওঁ মোক ভুল ভাবি আছে মই তেওঁক শুদ্ধ কৰিব চেষ্টা কৰিম, আৰু আদৰ্শগত যদি নিমিলে তেতিয়াহ'লে মই তেওঁক ভোট নালাগে বুলি ক'ম। আজি যদি অবৈধ বাংলাদেশীৰ সুৰক্ষাৰ কথা কৈ মোক এজনে কয় যে আপোনাক ভোট নিদিওঁ, নালাগে, তেওঁৰ ভোট নালাগে মোক। বাংলাদেশীৰ সুৰক্ষাৰ কথা, অবৈধ বাংলাদেশীৰ সুৰক্ষাৰ কথা কৈ ভোট নিদিয়া মানুহ এজনে ভোট মোক নালাগে। বুজি পাইছোঁ। আপুনি যিটো এই বাংলাদেশীৰ কথা কৈছে, গুৱাহাটীত এই অঞ্চলবোৰত আমি দেখিবলৈ পাওঁ আজিকালি, মানে মই ক'ব নাযাওঁ যে তেওঁলোক বাংলাদেশী, কিন্তু খুব সন্দেহজনক, বহিৰাগত প্ৰায় বেছিকৈ দেখিবলৈ পাওঁ। চ' এই ক্ষেত্ৰত আপুনি যদি দিছপুৰৰ বিধায়ক হয়, আপুনি কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব? মোৰ এটা কথা যে মই চৰকাৰৰ প্ৰতি বিধায়ক হোৱাৰ লগে লগে বিধানসভাৰ মজিয়াত এটা স্পষ্ট কথা মই উত্থাপন কৰিম যে ৱৰ্ক পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। যদি বাংলাদেশী বুলি কাৰোবাক ধৰা হয়, ডিটেনশ্যন কেম্পত ৰখা হয়, তেওঁক যদি ৰাখিব পাৰে ৰাখিলে, আদৰাই যদি বোলে নহয়, কি কৰে চৰকাৰে ট্ৰিটি কৰি হ'লেও তেওঁলোকক খেদিব লাগে। মুঠতে এইখন বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়, কথা বুজিলেতো, এইখন চৰণীয়া পথাৰ নহয়। আৰু যেতিয়ালৈ এইখিনি চৰকাৰে নকৰে তেতিয়ালৈ যাতে মই বাংলাদেশী ৱৰ্ক পাৰ্মিট বুলি কৈছোঁ এইকাৰণে, তেতিয়া কি হ'ব জানেনে, যে অন্ততঃ ৰেজিষ্টাৰ্ড হৈ থাকিল তাৰমানে এইটো ই বাংলাদেশী। এতিয়াতো কোন বাংলাদেশী, কোন হয় কোন নহয়, আৰু মই কৈছোঁ নহয় এই যিবিলাক তেওঁলোকে আমাৰ কাৰোবাৰ আধাৰ নহ'ব পাৰে, তেওঁলোকৰ চব ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ চব থাকে তাৰমানে। এই প্ৰব্লেমটো এটা যথেষ্ট আমাৰ ডাঙৰ প্ৰব্লেম বুলি মই নকওঁ, এইটো ভয়ংকৰ প্ৰব্লেম। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত থাকিব? মোৰ ঘৰ আছে, মোৰ মাটিৰ পট্টা আছে, মোৰ ইলেক্ট্ৰিচিটি আছে, খোৱা পানী আছে, কিন্তু মোৰ থাকিবৰ কাৰণে মোৰ ল'ৰা ছোৱালী নাই। তাক মোৰ ঘৰৰ পৰাই চুচৰাই টানি নি মাৰি পেলালে, যি আগ্ৰাসন হৈছে। সেইটো এটা পৰিৱেশ, সেইটো এটা পৰিৱেশ, মই কোৱা নাই। আৰু তাৰ বিৰুদ্ধেতো আমিও ঠিক কৰিব লাগিব ন, যে আমি অসমীয়া মাৰ বান্ধি থিয় হ'ব লাগিব, সকলো জাতি জনগোষ্ঠী মিলিত হৈ। আৰু এটা আপোনাক ডাঙৰ কথা এটা কওঁ মই, যে মই আগতে এইটো পৰিৱেশ নাছিল, এটা পৰিৱেশ দেখিছোঁ যিটো আমাৰ কাৰণে আন এটা ভয়ংকৰ, যে আমি প্ৰতিটো জাতি জনগোষ্ঠী নিজৰ ভাষা, নিজৰ সংস্কৃতিক, নিজৰ কালচাৰটোক ধৰি ৰাখিব লাগিব। বড়ো মানুহখিনি বড়ো কালচাৰ, বড়ো সংগীত গোটেইখিনি ধৰি ৰাখিবই লাগিব, সাজ পোছাক।
আমিতো ধৰি ৰাখিব নোৱাৰোঁ। কাৰ্বিখিনিয়ে কাৰ্বি, ৰাভাখিনিয়ে ৰাভা, কোচ ৰাজবংশীখিনি ঠিক, আহোম, মৰাণ, মটক, দেউৰী যিমান আছে, কলিতাখিনিয়ে তেওঁলোকৰ যি আছে, মানে চব, হয়নে? কিন্তু এনেকুৱা হ'ল তাৰমানে এনেকুৱা মানসিকতা আহিছে যে মই অসমীয়া নহয় বুলি কয়, মই বড়োহে হয়, মই কাৰ্বিহে হয়, মই ৰাভাহে হয়, মই আহোমে হয়। আৰু অলপমান বেছি এই বস্তুটো অলপ বেছি হৈ গৈ আছে। সঁচা। মই বেছি হৈ যোৱাৰ কাৰণটো কি বুলি কৈছোঁ চাওক, ঠিক আছে, অকল বড়োখিনি হিচাপ কৰক, অবৈধভাৱে বাংলাদেশী যিমান সোমাইছে তাতকৈ বড়ো সংখ্যা কম নহয় জানো? অকল যদি বড়ো হয়, নিশ্চিতভাৱে। অকল যদি কাৰ্বিখিনি, আমি কাৰ্বি দেই, আমি এইবিলাক একো নাজানো, মাইনৰিটি বাংলাদেশীৰ তুলনাত, অবৈধ বাংলাদেশী, আহোম হওক, মৰাণ হওক, মটক হওক, কলিতা হওক, চাহ জনগোষ্ঠী হওক, বুজি পাইছেনে? আমাৰ ৰাস্তা এটাইতো, আমাৰ ৰাস্তা এটাই, আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমি এক হৈ থাকিব লাগিব। বৃহত্তৰ অসমীয়া জাতি, বৰ অসমৰ আমি গঢ়িব লাগিব, আমি বৃহত্তৰ অসমীয়া জাতি। আৰু বিধায়ক হ'লে সেই কথাবিলাকক লৈ তাৰমানে মই চিন্তা কৰোঁ, আৰু সেইকাৰণে মই ক'ব পাৰিছোঁ, তাৰ বাবে মাত মাতিম, তাৰ বাবে ক'ম। কাৰণ এটা কথা যে আমাৰ দিনত আমি 5টা 7টা এনেকুৱা ল'ৰা ছোৱালী আহিছিল, হয়নে? মোৰ 5জন ভাই ককাই, 5জনে দেখাত বেলেগ, 5জনৰ স্বভাৱ চৰিত্ৰও বেলেগ, কোনোবা হাঁহিমুখীয়া, কোনোবা খঙাল, কিন্তু 5জনৰে দেউতাকৰ নাম একে, মাকৰ নাম একে। মোৰ দেউতাৰ নাম দীননাথ দাস, আমাৰ 5জনৰে দেউতাৰ নাম দীননাথ দাস, মোৰ মাৰ নাম ডালিমী দাস, 5জনৰে নাম। হ'ব পাৰে বড়ো, হ'ব পাৰে আহোম, মৰাণ, মটক, কিন্তু সকলোৰেতো অসম মাতৃৰ সন্তান আমি। তে সেই হিচাপেতো আমি ভাই ককাই হয়, নহয় জানো? নিশ্চিত হয় নে নহয়? হয়। তে সেই হিচাপে যদি আমি ভাই ককাই হওঁ, সেই হিচাপেতো আমি এটা পৰিয়ালৰ হয়, যিহেতু আমাৰ অসমীয়াৰ সন্তান আমি। সেই মানসিকতাৰে আমি আগবাঢ়িব লাগিব। ঠিক, মোৰ মাক মই চাবই লাগিব। মোৰ মাক যদি নাচায়, মোৰ বেলেগৰ ঘৰৰ মানুহে মোক মাক চাব নেকি? মোৰ মাক চোৱাটো দায়িত্ব। সেইকাৰণে কৈছোঁ যে প্ৰত্যেকে নিজৰ কালচাৰ হওক, গোটেই কৃষ্টি সংস্কৃতি ভাষাৰ কথা চিন্তা কৰক, কিন্তু সেইটোৱে আনৰ ভাষা কৃষ্টি সংস্কৃতিক মানে আঘাত নকৰি সমিল মিলৰ মাজেৰে যাতে এই যিটো আগ্ৰাসনৰ বিৰুদ্ধে তাৰমানে গভীৰ ষড়যন্ত্ৰৰ বলি আমাৰ অসমৰ জাতি গণশ্ৰী এটা আগ্ৰাসনৰ সন্মুখীন হৈ আছে। আগ্ৰাসনৰ পৰা ভৱিষ্যত প্ৰজন্ম চিন্তা কৰিব হ'লে আমি এক হ'ব লাগিব। আমি কিছু কমিউনেল চিন্তাধাৰা এৰিব লাগিব। কিছু যদি চিন্তাই বেলেগত এফেক্ট কৰিছে, বেলেগৰ মানসিকতা বা চিন্তা কৰাৰ পৰিৱেশ আনি দিছে, তেতিয়াহ'লে আমি এইবিলাক সংযম কৰিব লাগিব। কাৰণ আমাৰ মাৰ নাম আই অসমী। খুব সুন্দৰ। এতিয়া মই যে ক'লোঁ যে অবৈধ বাংলাদেশী, এতিয়া চাওক, এই কাহিলীপাৰা অঞ্চলটোতেই বহু মানুহ ঘূৰি আছে, বহুতে চব্জি বিকিছে, মাছ বিকিছে, বিভিন্ন মানুহ। আৰু আমি জানো যে আমাৰ দেশৰ সীমাটো বহু ক্ষেত্ৰত উন্মুক্ত, বহু ঠায়ে ঠায়ে, নদীখিনিত বিশেষকৈ, বেলেগ নাই, ডাউকীৰ ফালে তেনেকুৱাতো কিছু উন্মুক্ত। তো এতিয়া চাওক, ইয়াতে যদি তেনেকুৱা বহিৰাগত যদি অবৈধ বাংলাদেশী যদি ঘূৰি আছে, ধৰক আহিলে কেনেবাকৈ ব্ৰহ্মপুত্ৰ দি আহিলে বা কোনোবা ফালে আহিলে, আহি মেলি ইয়াতে ঘূৰি আছে, চব্জি বিকি আছে, কোনোবা এটা ভাড়া ঘৰলৈ সোমাই আছে, তেওঁলোকক চিনাক্ত কিদৰে কৰিব? তেনেকৈতো হয়তো চাগে বহুতে তাৰপিছতে তেনেকৈ ভাড়া ঘৰত থাকিলে, ক'ৰবাত গৈ চৰত তেওঁলোকে ঘৰ বনালে, তেনেকৈতো তেওঁলোকতো ডে বাই ডে বাঢ়ি গৈ আছে, নহয় জানো? নিশ্চিতভাৱে ডে বাই ডে। আপোনালোকৰ প্ৰথম কথা হ'ল যে আমি সজাগ হ'বৰ হ'ল, প্ৰথম কথা। তাৰমানে সজাগতাৰ বাহিৰে তাৰমানে আমাৰ বেলেগ ৰাস্তা নাই। আৰু আমি এই চকীদাৰ চাকৰিমুখী হ'ব নালাগিব। আমি নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব। পথাৰ আমাৰ হ'বই লাগিব। আৰু সেইকাৰণে মই নিজাকৈ খেতি কৰা, আপোনালোকে মন কৰিছে নাই, এইবাৰ মই খেতিও কৰিছোঁ, যথেষ্ট লাভ হৈছে। কিন্তু লাভখিনি নখোৱা ডাঙৰকৈ পাতিলেও তাতে গুচিয়ে গ'ল বাৰু, সেইটো বেলেগ কথা, এটা ধেমালি কৰি কৈছোঁ। তে আমি স্বাৱলম্বী, আমি দেখাবৰ কাৰণে বেছি কাম কৰোঁ তাৰমানে, বুজি পাইছে? উপদেশ আমি বেছি দিওঁ, কিন্তু উপদেশতকৈ আৰ্হি ভাল, সেইটো আমি সকলোৱে কওঁ। মানে শ্লোগানত আমি আবদ্ধ হৈ থাকিলে নহ'ব। আজি মই আপোনাক পেপাৰ কাটিং দেখাম মই, যে বাংলাদেশীৰ বিৰুদ্ধে আমি অভিযান চলাওঁ, হাতে নহয় ভাতে মাৰোঁ। ভাতেৰে মাৰিবৰ কাৰণে কেনেকৈ মাৰিব লাগিব? কৃষি কৰ্মৰ পৰা তেওঁলোকে যি যি কাম কৰি আছে, আমি সেইবিলাক কাম আমাৰ নিজৰ কৰি ল'ব লাগিব। কিন্তু আজি আমি যদি আমাৰ ল'ৰাখিনিক, যিখিনিয়ে কিবা ডাঙৰ কাম কৰি থকাই নাই, বেলেগত চকীদাৰ হ'ব গৈছে, আৰে চকীদাৰ হৈ তাৰে ভাড়া দি খাই মেলি 2000 টকা বচোৱাতকৈ নিজৰ ঘৰত থাকি আঁচনি যুদ্ধত অৱতীৰ্ণ হয়, নিজৰ দেশ মাতৃক সেৱা কৰা হয়, নিজৰ পৰিয়ালকো সেৱা কৰা হয়। তো এইবিলাক কথা নিস্বাৰ্থভাৱে মই ক'ম। এই প্লেটফৰ্মখন হ'ল বিধানসভাৰ মজিয়াৰ এজন সদস্য।
আৰু দিছপুৰ সমষ্টিৰ বিধায়ক। দিছপুৰ নামত কেপিটেল হ'ব নহ'লে নহ'ব, কামৰ কেপিটেল হ'ব লাগিব। দিছপুৰৰ ৰাইজৰ নেতৃত্বত আমি সমগ্ৰ অসমৰ সমস্যাসমূহৰ বিষয়ে সজোৰে উত্থাপন কৰি উঠি অহা প্ৰজন্মক সঠিক দিশ দেখাব লাগিব। সঠিক দিশ দেখাব লাগিব যে আমি সেইদিনা এটা চাউলৰ পেপাৰত পালোঁ, মোৰ খুব ভাল শুভাকাংক্ষী আমাৰ জিতেন ডাঙৰীয়া তেখেতে লিখা যে দেখিলোঁ 120 টকা কেজি আমেৰিকাত। মই আচৰিত হৈ গৈছোঁ, আমি কিয় সেইটো নকৰোঁ? সেইবিলাক 120 টকা কেজি। এই কথাবিলাক আমি নিজৰ ঘৰৰ মাটি কাৰোবাক আধিয়া দি গুচি আহিছোঁ, দি গুচি আহি আমি হায়দৰাবাদত চিকিউৰিটি চাকৰি কৰি আছোঁ, তাৰ পৰা মাত্ৰ 2-3 হাজাৰ বাচে। তাতে আকৌ মাকৰ যদি বাপেকৰ বেমাৰ হয় আহিও নাপায় সময়ত, তাতে গালি গালাজ খালি জীয়াই থাকিব লাগে। ৱেডাৰো বেলেগ, আমাৰ ইয়াৰ মানুহে দিল্লীত গ'লে বেছিকৈ খালে পেটৰ অসুখ হয়। সেইকাৰণে এই দিশবিলাকৰ কথা আমি চিন্তা কৰিব লাগিব। আৰু মোৰ কথা যে আমাৰ গোটেই মেন পাৱাৰটো যাতে ইউটিলাইজ যাক কয় তাৰমানে সেইটো সঠিকভাৱে হয়। আৰু মই এজন নিস্বাৰ্থভাৱে মই জাতিৰ কাৰণে চিন্তা কৰি আহিছোঁ। জাতীয়তাবাদটোক মই জাতীয়তাবাদী মানুহ, তাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰপতিৰ এটা হেৰিত আছোঁ। সেইকাৰণে কাম কৰি যাম। ভগৱানে কি লিখি থৈছে নাজানো, আপুনিও নাজানে। এইবাৰ 100% আশাবাদী, আগুৱাই যামেই, বিধায়ক হ'মেই। আৰু যদি বিধায়ক নহওঁ আৰু বাছ তেতিয়াহে মোৰ ভাগৰ লাগিব আৰু একদম ৰাজহুৱা কামৰ পৰা মই নিজকে বাদ দিম তাৰমানে। বুজি পাইছোঁ। সুদীৰ্ঘ 30-35 বছৰৰ যাত্ৰা, তাত বহুত ধৰক ঘাট প্ৰতিঘাত থাকে। আপোনাৰ জীৱনৰ ৰাজনৈতিক যাত্ৰাত খুব বেছি কিবা ৱৰ্ষ্ট মমেণ্ট শ্বেয়াৰ কৰিব পৰাকৈ আছে নেকি? নাই, মোৰ ৱৰ্ষ্ট মমেণ্টত এটা চক মই এতিয়া কওঁ যে আজি যেতিয়া মানে মই আমাৰ ইন্দ্ৰমণি বৰা ডাঙৰীয়াক তেতিয়া মই ক'লোতো যুৱ মৰ্চাৰ সভাপতি আছিলোঁ, কৰ কমিটিৰ মিটিঙত বহোঁ। কৰ কমিটিৰ মিটিঙত মেইন যিটো য'ত তাৰমানে একদম তাতে য'ত সিদ্ধান্তবিলাক ডিছকাছ হয় তাতে বহোঁ। তেওঁলোকক ক'লোঁ যে আমি সংগঠনটো আগবঢ়াব হ'লে আমি স্থানীয় যদি কিবা কাৰণত পাণ দোকানীও হয় আৰু সেই পাণ দোকানীজন যদি বহুত পপুলাৰ, তেওঁৰ তাত পাণ খাব আহি কিন্তু তেওঁৰ কথা শুনে, তেতিয়া আমি পাণ দোকানীজনক হ'লে প্ৰজেক্ট কৰিব লাগে, আমাৰ নিজৰ মানুহ বনাব লাগে। আৰু য'ত য'ত শক্তিশালী হিচাপে আছে তেওঁলোকক আগুৱাই দিব লাগে। মই প্ৰস্তাৱ দিলোঁ আকৌ মোৰ তাতে বাহিৰৰ পৰা মানুহ এজন লৈ আহিলে, বুজিলে? আৰু সেই মানুহজন কিবা যে কাম কৰিছে একো নাই, খালি আস্ফালন প্ৰতিজ্ঞা, ভীষ্মই প্ৰতিজ্ঞা কৰিতো চব প্ৰতিজ্ঞা ৰাখি গোটেই জীৱন কোৱাৰ মানে বিয়াই নাপাতিলে, কিন্তু এখেতেও ভীষ্ম প্ৰতিজ্ঞাৰ নিচিনা প্ৰতিজ্ঞা কৰি এটাও নাৰাখে। ৰেল লাইন উঠি যাব, নহ'লে বোলে মই দাড়ি নুখুৰাম জীৱনত। ৰেল লাইনো মানে নুঠিলে দাড়িওতো ট্ৰিম বা কিবা কৰি আছে, নহ'লেতো দাড়ি 20 বছৰত মাটিত চুচৰি গ'লে হয়। এতিয়া বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছোঁ। এতিয়া কি হয় কি নহয় নাজানো, কিন্তু এইবাৰ 2026 হ'ল মোৰ ব্যক্তিগত জীৱনৰ, মোৰ ব্যক্তিগত ৰাজনৈতিক জীৱনৰ শেষ শৰাইঘাটৰ যুদ্ধ। এইটো আৰু মই এইবাৰ পিছুৱাই একেবাৰে নাযাওঁ তাৰমানে। খুব সুন্দৰ, আমাৰ ফালৰ পৰা বেছি চিজ থাকিলে। থেংক ইউ, বহুত বহুত ধন্যবাদ। চ' আপুনি বহুখিনি কথাই ক'লে, আপোনাৰ জীৱনৰ বহু অভিজ্ঞতা আপুনি আমাৰ আগত শ্বেয়াৰ কৰিলে, দৰ্শকৰ আগত। খুব ভাল লাগিলে আৰু আশা ৰাখিম যে আগন্তুক 2026 বৰ্ষৰ নিৰ্বাচনত আপুনি জয়ী হওক, আপুনি প্ৰতিদ্বন্দ্বিতা কৰক, আৰু সেইকাৰণে আপোনাক বেষ্ট উইচেছ দিলোঁ আমাৰ এই মঞ্চৰ পৰা। বহুত বহুত ধন্যবাদ মোক ইমানখিনি সময় দিয়াৰ কাৰণে। আৰু কাহিলীপাৰা বুলি কোৱাৰ লগে লগে দায়িত্ব থাকে যে আমাৰ কাহিলীপাৰা হ'ল আমাৰ দিছপুৰ, আমি দিছপুৰৰ, দিছপুৰখন গঢ়াৰ দায়িত্ব আমাৰ, আৰু অধিকাৰ আমাৰ, ক্ষমতাও আছে আমাৰ ভোটটো। এই ভোটেৰে আহকচোন আমি কৰোঁ, আপুনি ভোটাৰ হিচাপে, মই ভোটাৰ হিচাপে, আপোনাৰ দিছপুৰ মোৰ দিছপুৰ একেই, সেইটো দায়িত্ব লওঁ। আহক 26ত নতুন দিশ এটাৰে আমি আগুৱাই যাব চেষ্টা কৰোঁ। কেৱল মাত্ৰ বিধায়ক হৈ এপ্লিকেশ্যনবিলাকত চহী কৰা, মন্ত্ৰী বা ডি চিলৈ লিখি তাৰপিছত কাম হ'ল নাই খবৰ নাৰাখা নহয়, কামৰ লগে লগে দৌৰোঁ। সেইকাৰণে আহক, আৰু অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোক এইখিনি সোধাৰ কাৰণে, এইখিনি কোৱাৰ কাৰণে। আপোনালোকৰ চেনেলটোৰ ভাল হওক,
ভিউৱাৰ্ছ বাঢ়ক, সত্যৰ ওপৰত আধাৰিত নিউজবিলাক আপোনালোকৰ বজক, আৰু আপোনালোকক যাতে সকলোৱে ফ'ল' কৰে, যে জেন টক্সক যাতে সকলোৱে ফ'ল' কৰে, এইটো মোৰ শুভকামনা সদায় থাকিব। ধন্যবাদ। আৰু আশা ৰাখিম যে 2024 নিৰ্বাচনৰ পাছত আপোনাক বিধায়ক হিচাপে আমি পুনৰ এটা আমি ইণ্টাৰভিউ কৰিব পাৰোঁ, কাৰণ কি আপুনি বহু কথা কৈছে যে এইখিনি মই পিছত ক'ম তেনেকৈ বহু কাহিনী আছে। চ' সেইকাৰণে আপোনাক এতিয়া আজিৰ অনুষ্ঠানটোৰ পৰা ধন্যবাদ জনাইছোঁ, আপোনাক এৰিছোঁ। চ' আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ আৰু লগ পাম নেক্সট এপিছ'ডত। চাই থাকিব জেন টক্স। ধন্যবাদ।